কাৰ্ডম কাৰ্বিংলং লাইভ খেলাং ৰাপতুন্দুৱান আজি আমি উপস্থিত আছোঁ বিশেষকৈ মহামায়া কনষ্টিটুৱেঞ্চি ভিতৰত আটাইতকৈ পিছপৰা গাঁও ক'বলৈ গ'লে বংলং গাঁও এখন হয়। বংলং গাঁও আপোনাৰ আদিবাসী ওৰাং গাঁও হয়, যিটো নেকি ভাষা আপোনাৰ কাহা যাবে এনেকুৱাটো নহয়, এচান কাদাই মান্দি অণ্ডকাই ইন্দ্ৰামখি এনেকুৱা কয় আৰু তেওঁলোকে ওৰাং ভাষা আৰু তেওঁলোকে ইয়াত মেক্সিমাম কাথলিক আৰু বাপ্টিষ্ট আছে ন, কাথলিক আছে। গতিকে এইখন গাঁৱত কিমান চনৰ পৰা ইষ্টাব্লিছ হৈছে এই গোটেইখিনি কথা আমি গাঁৱৰ পৰাও জানিব বিচাৰিম। আৰু এই গাঁৱত মানে কি চৰকাৰ আঁচনিবিলাক পাইছে, কি পোৱা নাই, আৰু কাৰণ এইখন গাঁও ইমান বছৰ ধৰি তেওঁলোকৰ মানে ককা দেউতাৰ দিনৰ পৰা আজিলৈকে চৰকাৰী ডিপাৰ্টমেণ্টত চৰকাৰী বিভাগত তেওঁলোকে এজনো নিযুক্তি পোৱা নাই, মানে ডিপাৰ্টমেণ্টত তেওঁলোকে অংশগ্ৰহণ কৰিব পৰা নাই বা জইন কৰিব পোৱা নাই বা চাকৰি পোৱাই নাই। কিন্তু এইবাৰ 2025ত যিটো নেকি আছাম পুলিচ ৰিক্ৰুইটমেণ্ট বোৰ্ড ফালৰ পৰা যিটো ঘোষণা কৰা হৈছে যে 5,000কৈ অধিক কেণ্ডিডেট, তাৰ ভিতৰত কাৰ্বিংলঙৰ পৰা এই পিছ পৰি থকা অঞ্চল গাঁৱত বংলং গাঁৱৰ পৰা এজন ল'ৰা সঞ্জয় কেৰকাটা বুলি আজাই কেৰকাটা এজন ল'ৰা ইয়াৰ পৰা তেওঁ আছাম বেটেলিয়ন পুলিচত মানে তেওঁ ছিলেকশ্যন হ'বলৈ সক্ষম হৈছে। গতিকে এইটো গৌৰৱৰ কথা, আমাৰ গোটেই দেনগাঁও অঞ্চলৰ কাৰণে গৌৰৱৰ কথা, আৰু বিশেষকৈ মহামায়া সমষ্টিৰ কাৰণে আৰু এই আদিবাসী সম্প্ৰদায়সকলৰ কাৰণে এইটো আটাইতকৈ গৌৰৱৰ কথা। কিয়নো ইমান পিছপৰা অঞ্চল গাঁওখন, কাৰণ একো ডেভেলপমেণ্ট নাই এইখন গাঁৱত, চৰকাৰ ফালৰ পৰা একো মেক্সিমাম বহুত বস্তু তেওঁলোকে ডিপ্ৰাইভ হৈ আছে। গতিকে এই অঞ্চল গাঁওখনত এই দেখিছে ন ল'ৰা ছোৱালীবিলাক, কণকণমানি ল'ৰা ছোৱালীবিলাক, তেওঁলোকৰ ভৱিষ্যত কি হ'ব, কোনোবা ডক্টৰ হ'ব, কোনোবা ইঞ্জিনিয়াৰ হ'ব, তেওঁলোকেতো চেষ্টা কৰিয়ে আছে মা দেউতাই, কিন্তু পাৰা নাই। কিন্তু এইবাৰ প্ৰথম আজাই মানে সেইটো এটা হিষ্টৰিক তেওঁ ক্ৰিয়েট কৰিলে। গতিকে এইখন গাঁৱত আমি আহিছোঁ, এই গাঁৱৰ পৰিৱেশবিলাক আমি দেখাম, গাঁওবুঢ়াৰ লগত কথা পাতিম, গাঁৱৰ মুৰব্বীহঁতৰ লগত কথা পাতিম, আৰু আজাইৰ লগতো আমি ইণ্টাৰেকশ্যন মাতে তেওঁলোকৰ লগত আমি বহুতখিনি কথা পাতিম। আহক, এইটো চাওক আমাৰ আজাই ঘৰ। ৰাতি তেওঁলোকে বোলে যোৱাকালি বোলে গাহৰি কাটিছে, মাছ কিমান কুইণ্টেল আনিছে, আৰু এই মোৰ পিছফালে দেখিছে কিমান ডাঙৰ পেণ্ডেল তেওঁলোকে বনাইছে, এই পৰিৱেশটো কিমান ভাল লাগিছে। আমিতো তেনেকৈ দেখাই নাই আগে পিছে বংলং গাঁৱত তেনেকুৱা। এই ৰচিটো ধৰি ল'ব। এন বাদান এই খুৰিনো পুৰা টেংজ তাম্বাছো কাটিক টাংদাস কাৰণে দাউৰ পাৰ্তা বা চেষ্টা দাউৰ ৰাস্তা বন দেখুৱাবা চাচ টেংজ তাম্বাছ বন হন্নেম এই খুৰিনো চানি হাত দোৱা বন যে এনেকা টেংজ তাম্বাছা বন কেনেকা দাউৰ ৰাস্তা বন শিখাবা চাচ কাৰণেতে খুৰিনো হাত হাৰা বনো টেংজ তাম্বাছ দাউৰ ৰাস্তা বন কালাকে কাটিক টেংজ তাম্বা ইয়াত লাগো আকোন আজাই কেনেকা আগবাঢ়াবা চাচ হন্নেম হে এই খুৰিনো কাটিক আগুৱাৰ আকে আজাই কেৰকেটা নানচিক আদান আদিনকে ইংগানো দৌৰ লাগিয়া কৰা আজাই কাৰণেও এন বহুত ধন্যবাদ চিচিক আদান আদি এই খুৰিনৰ পৰা চানি আকোন স্কুল গুঠি কানা ৰাই সেইবিলাকো কাটিক আজাইকে এৰাকে কাটিক সিংহতৰো কাটিক দাউৰ ৰাস্তা বন কৰ বুলি এন ধৰ্মেশ কাৰণেও আছে চাকিৰ পাচি চিকেৰি এন। বহুত ভাল কথা কৈছে আমাৰ বাইদেৱে কৈছে যে এইখন গাঁৱৰ কাৰণে যিটো আজয়ে ইমান ডাঙৰ কাম এটা কৰিলে, আৰু উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে ভৱিষ্যতো তেনেকুৱা এটা ভাল ৰাস্তাত দেখুৱাই যোৱাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছে। আৰু বিশেষকৈ আমি অসম চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব, কিয়নো আগে পিছে আমি এনেকৈ দেখা নাই। কাৰণ আপুনি পুলিচ কনষ্টেবলেই হওক, যিকোনো ডিপাৰ্টমেণ্টেই হওক, আমি আপোনাৰ মেৰিট বেচিছত নাচায়, আৰু চাকৰিৰ কাৰণে আপুনি লাখ টকা জমা কৰিব লাগে, কেনেকৈ ধৰণৰ কথা পাতিব লাগে সেইটো সকলোৱে আগতে গম পাইছিলে। এতিয়া আপুনি চাওক দুখীয়া ঘৰৰ পৰা, এনেকুৱা ধৰক আজাইৰ ঘৰ নিচিনা বংলং গাঁৱৰ নিচিনা বা পিছ পৰি থকা অঞ্চল গাঁৱত, সেই গাঁৱৰ পৰা ইমান দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ল'ৰা অজয় কেৰকাটাই মানে পুলিচত
এজ এ কেণ্ডিডেট ছাকচেছফুল কেণ্ডিডেট হিচাপত তেওঁৰ নামটো উল্লেখ হৈছে গতিকে এইটো কিমান ডাঙৰ গৌৰৱৰ কথা কাৰণ তেওঁ 1 টকা নিদিয়াকৈ তেওঁ পৰিশ্ৰম কৰিছে 1 বছৰ ধৰি কাৰণ ৰাতিপুৱা শুই উঠি দৌৰে পাহাৰত খৰি কাটিব যায় পথাৰত কাম কৰে পৰিশ্ৰম কৰাৰ কাৰণে আজি সফলতা লাভ কৰিছে গতিকে এই আজায়ৰ ঘৰটো মই দেখাব বিচাৰিছোঁ ইয়াৰ খবৰটো পাই কেনেকুৱা লাগিছে ভালে লাগিছে খবৰ আমিতো শুনিছোঁ ইমান এই অঞ্চলত আটাইতকৈ ডাঙৰ গাহৰি কাটিছে বুলি শুনিছোঁ গাহৰি কাটিছোঁ খালোঁ পিলোঁ নাচিলোঁ ৰাতি বোলে একদম গোটেই ৰাতি ঝুমুৰ দেন নাচিলোঁ নাচোঁতে আপোনাৰ কেনেকুৱা লাগিছে যে একদম ভাল লাগিলে আমিতো শুনিছোঁ এইখন গাঁৱৰ পৰা প্ৰথম এটা হিষ্টৰিক মানে এটা মানে বৰঞ্জিত এটা লিখা মানে সোণালী আখৰে এতিয়া পালন হ'ব কাৰণ আজয়ে প্ৰথম ন আপোনালোকৰ গাঁৱৰ পৰা আগে পিছে এনে কোনোতো চাকৰি পোৱা নাই কোনো পোৱা নাই চাকৰি আজিয়ে পাইছে আৰু এই আজয়ৰ মানে তেওঁ আপোনাৰ কি লাগে বোলে আপোনাৰ ভাগিন মাহী হ'ব আপুনি মাহী হ'ব আৰু কোনোবা আছে নেকি আজয়ৰ পৰিয়াল কোনোবা আছে আপুনি কি লাগে মই তাৰ খুৰী হয় কেনেকুৱা লাগিছে বিৰাট ভাল লাগিছে আনন্দিত লাগিছে কাৰণ কি মানে প্ৰথম এইটোৱে আমাৰ কিবা চাকৰি পোৱা আৰু আমাৰ গাঁৱৰ চবচে पहिला আৰু এইকাৰণে আমাৰ মন পুৰা আনন্দিত আছে আপোনালোকে প্ৰভু যীশুক আপোনালোকে দান দিছেনে নাই তাৰ নামত আমি দেওবাৰ দিনাও প্ৰাৰ্থনা কৰিলে আৰু কালি কিবা সন্ধিয়া সময়তো তাৰ নামত আমি প্ৰাৰ্থনা কৰিলে ভগৱানৰ কাৰণে আশীৰ্বাদ দিলে আৰু আশীৰ্বাদো আমি বিচাৰিছে যাতে কি আৰু সৰু সৰু পোৱালিও আজাই নিচিনা চাই হেতিও অলপ কোচিছ কৰিব এনেকা ভালে গাঁৱৰ ৰাইজ হৈছে তেওঁলোকে আৰু এই গাঁৱৰ মানে মই পৰিৱেশটো দেখাম এইটো আপোনাৰ সেইফালৰ পৰা আহিলে আপোনাৰ দেনগাঁৱৰ পৰা আহে আৰু ইফালে আপোনাৰ গ'লে বামগাঁও বামপথাৰ এনেকৈ জৰটেৰণ গাঁও এইটো তেওঁলোকৰ পথাৰ হয় গতিকে গাঁৱৰ পৰিৱেশবিলাক দেখাম এইবিলাক চাওক কেনেকুৱা লাগিছে যে আজাই যে ইমান ডাঙৰ কাম কৰিছে ক'বলৈ গ'লে অসমত যিটো আছাম পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ডত তেওঁ ছিলেকশ্যন হৈছে কিমান হাজাৰ ল'ৰাই কিমান লাখ ল'ৰাই পুলিচৰ কাৰণে নাম ভৰ্তি কৰিছে গতিকে তাৰ ভিতৰত আপোনালোকৰ গাঁৱৰ আজায়ে এই ছিলেকশ্যন প্ৰচেছত মানে নাম ভৰ্তি কৰিবলৈ সক্ষম হৈছে আপোনাৰ ফালৰ পৰা কি ক'ব মোৰ ফালৰ পৰাতো বহুত ভাল লাগিছে সেইকাৰণে বহুত ধন্যবাদ দি আছোঁ মই আজাই ক্ৰিকেটাৰ কাৰণে আপোনালোকৰ গাঁৱত এনেকৈ আগে পিছে চৰকাৰী বিভাগত চাকৰি পাইছে নেকি এনেকুৱাতো বৰ্তমান একো চাকৰি পোৱা নাই এইবাৰ প্ৰথম এইটো পাইছে আৰু প্ৰথম কেনেকুৱা লাগিছে অনুভৱটো এতিয়া বৰ্তমান বহুত ভাল লাগিছে ন এনেকুৱা গাঁৱৰ মুখিয়াল আছে জয় যিছু আপোনাৰ নামটো মোৰ নামটো লুইচ কেৰেটা হয় অজয়টো মোৰ ককাই ল'ৰাই হয় নিজৰ ককাই ল'ৰাই হয় খবৰ কেতিয়া পাইছে আপুনি যোৱাকালি খবৰ পাইছোঁ যোৱাকালি নহয় পঢ়াৰ দিনা ফট কৰি 11 বাজি না 2 বাজিমান খবৰ পালোঁ মই খবৰটো পোৱাৰ লগে লগে আজায়ৰ যেতিয়া নামটো আহিছে যে পুলিচত ভৰণে তেওঁৰ নামটো আহিছে গাঁৱত কেনেকুৱা পৰিৱেশ মানে গাঁৱৰ পৰিৱেশ মানে গোটেই ৰাইজে ইমান আনন্দ কৰিছে ফূৰ্তিত আৰু আনন্দ কৰিলে আৰু পাৰ্টিও খালোঁ মই আমি যোৱাকালি কি কাটিছে গাহৰি কাটিলোঁ 80 কেজিমান মাছ আনিলোঁ 20 কেজিমান গোটেই ৰাইজক যিমানটো চিনাত পৰীক্ষা চিলেঞ্জ চব মাতিলোঁ আৰু ৰাতি ডেন্স চেঞ্চ কৰিলে ঢেকা গাভৰি বুঢ়াই ঝুমুৰ ডেন্স নাচিলোঁ আৰু ভাল লাগিলে গোটেই ৰাইজে ভাল পাইছে প্ৰাৰ্থনা কৰিলে হ'ব আৰু এটা ভাল মেছেজ যাব যে ভৱিষ্যত উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে এইটো ভাল খবৰ আৰু এনেকুৱা আকৌ বাইদেউৰ লগত পাতিম বাইদেউ বাৰা ইছান বাৰা আপোনাৰ নামটো বাইদেউ মোৰ নামটো দুলাৰী তিৰ্কি তিৰ্কি বাইদেউ কেতিয়া খবৰ পাইছে যে আপোনাৰ পৰিয়ালে আমাৰো মোৰ জেঠালৰ ল'ৰা হয় কেতিয়া খবৰ পাইছে আমি খবৰ পোৱাটো পৰহি দিনা খবৰটো পাই কেনেকুৱা লাগিছে আপোনাৰ মন কেনেকুৱা লাগিছে একদম ফূৰ্তি লাগিছে গান গাই দিয়কচোন আদিবাসী এটা গান গাই দিয়ক ফূৰ্তিত আজাই নামত এটা আদিবাসী গান গাই দিয়ক আদিবাসী গাঁও পাৰাকে মনালিকে জাগালে গাঁও পাৰালে নালিকে জাগাবে
আমাৰ আজয়টো কেনেকৈ ৰাতি পুৰা ঝুমুৰ ডেন্স কৰিলে একদম কৰিলোঁ কিমান ৰাতিলৈকে কৰিলে আপোনাক একদম 2 বাজি ৰাতি 2 বাজিলে অঁ এ বাপৰে তেওঁলোকৰ ঘৰ হয় আমাৰ বংলং গাঁৱৰ আদিবাসী গাঁৱৰ পৰিৱেশবিলাক মই দেখাই আছোঁ ইয়াত প্ৰভু যীশুৰ ধুনীয়াকৈ ফ্ৰেম তেনেকৈ বনাই থৈছে মাদাৰ মেৰীৰ ফটোবিলাক আছে তেওঁলোকৰ ঘৰবিলাক ইমান ধুনীয়াকৈ লিপিছে চাওকচোন এনেকুৱা লিপিছে যেনেকৈ যেন চিমেণ্টৰ লগত পূৰা লিপা নিচিনা ইমান ধুনীয়া পৰিৱেশ ঘৰটো আৰু ইয়াত ফ্ৰেমত দেখিছে ইমান ধুনীয়া প্ৰভু যীশুৰ মাছিহা ফটোবিলাক আছে আৰু তেনেকৈ ঘৰবিলাক আৰু আহক দেখাই আছোঁ একদম ভাল লাগিছে আপোনালোকৰ গাঁৱতো বংলং গাঁৱতো আগে পিছে কোনো মানে চৰকাৰী চাকৰি তেনেকৈ পোৱা নাই গতিকে আপোনালোকৰ গাঁৱতো কিমান বছৰ হ'ব পাৰে নিয়মতে এষ্টাব্লিছ হোৱা কিমান আপোনালোকৰ ককা দিনৰ পৰা ক'বলৈ গ'লে কিমান 100 বছৰ বেছি হ'ব নে 100 বছৰ মানে এতিয়া মইতো বেলেগ জেগাৰ হয় না এতিয়া আপুনি এনেই ক'ৰ পৰা আহি বিয়া হয় গোলাঘাটৰ হয় আপুনি কি লিখে ৰীনা ওৰাং ৰীনা ওৰাং কেনেকুৱা লাগিছে অনুভৱটো মানে অনুভৱ ভাল লাগিছে আৰু আমাৰ গাঁৱৰ আমাৰ ঘৰৰ পৰিয়াল মানে এইবাৰ ফাৰ্ষ্ট টাইম হৈছে না আমাক মানে বহুত খুচি হৈছে আৰু মনটো মানে ইমান দিনৰ পিছত ইমান কষ্ট কৰাৰ পিছত আমাৰ দাদাই আৰু এইটো নকৰিটো পালে যে অজয়ৰ নামত এটা ধুনীয়াকৈ আদিবাসী গান এটা গাই দিয়ক दिल से मारी हम प्यारे हैं वहाँ हमारी माता है दिल से मारी हम प्यारे हैं वहाँ हमारी माता है जब हम এই গাভৰু ডেকা ওলাই আহিছে গোটেই গাঁৱৰ পৰিৱেশটো দেখাই দিয়ক চবৰ মানে চেহেৰাটো আগৰ নিচিনা বংলং গাঁৱৰ চেহেৰা নহয় এতিয়া চাওক সিহঁতৰ চেহেৰা চবেই খুচি চেহেৰা একদম বহুত বঢ়িয়া একদম হয় এতিয়া মই গাঁৱৰ গাঁওবুঢ়াৰ লগত বহি আছোঁ মই যেতিয়া গাঁও জৰতেৰণ গাঁৱত আহোঁ তেওঁলোকৰ লগতে আমি প্ৰায় কথা চথা পাতোঁ ইয়াৰ লগত কথা পাতোঁ তাৰপিছত মোৰ আদালতটো এতিয়া সি চাকৰি কৰি আছে শুনি আছোঁ অঁ এতিয়াতো ধনী মানুহ হৈ গ'ল এতিয়া মোৰ পাৰ্টনাৰ হয় সিহঁতকে মই চিনি পাওঁ তাৰপিছত সিহঁতৰ যিটো জেনেৰেশ্যন উঠি অহা চামবিলাককো মই চিনি নাপাওঁ বংলং গাঁৱত কিন্তু বংলং গাঁৱৰ মই তেওঁলোকৰ চেহেৰাটো এতিয়াও মনত আছে বাকী সেই উঠনি কথা পতা দাদাহঁতৰ লগত চিনাকি পাওঁ গতিকে গাঁওবুঢ়া কেনেকুৱা লাগিছে কাৰণ আপোনালোকৰ গাঁৱত বংলং গাঁৱতটো ক'বলৈ গ'লে একদম পিছ পৰি থকা এটা অঞ্চল গাঁও হয় কাৰণ আমি চাব গ'লে আপোনাৰ ইয়াত কাউৰী পাহাৰো বহুত ল'ৰা ছোৱালীবিলাক কোনোবা প্ৰাইভেট পঢ়িছে কোনোবা কিবা কৰিছে এতিয়া সুধীৰ টিগা তাৰ আগত তাৰ দেউতাসমূহতো সিহঁতে প্ৰথম BA পাছ কৰা আদিবাসীটো সিহঁতে প্ৰথম BA পাছ কৰা এইটো অঞ্চলটো সুধীৰৰ দেউতাহে BA প্ৰথম পাছ কৰিছে এই অঞ্চলত কোনো নাই কাৰ্বি মানুহ নাই আদিবাসীও নাই বড়ো মানুহ নাই আদিবাসী তেওঁৱে প্ৰথম BA পাছ কৰা গতিকে কাউৰী পাহাৰ কথাটো কৈ লাভ নাই কাৰণ কাউৰী পাহাৰতো আপোনাৰ নিৰ্মল নিকেতন ইংলিছ স্কুলো আছিলে মিছনো আছে তাতো মিছনৰ সহায়ো পায় কিন্তু বংলং গাঁৱতো আৰ্থিক হিচাপতো আমি অলপ কমজুৰি আগৰ পৰাও দেখি আহিছোঁ ইয়াত বহুত পিছ পৰি থকা আৰু ইয়াত চৰকাৰী এজনো আজিলৈকে পোৱা নাই কিন্তু আজিয়ে যিটো কাম কৰিলে আপোনালোকৰ গাঁৱত আপুনি গাঁওবুঢ়া হিচাপত আপোনাৰ মতামত অলপ কৈ দিয়ক আমাৰ ইয়াতে আজাই কেৰকেটা আমাৰ মাজত আমাৰ গাঁৱতে যি সি নিজৰ একটা ভাল চলিবৰ কাৰণে কিবা একটা কৰিবৰ কাৰণে সি চেষ্টা কৰিছে আৰু সি নিজৰ পৰিশ্ৰমটো সি নিজে ফল পাইছে বুলি আমি বহুত খুচি আছোঁ আৰু বহুত মানে আমি গোটেই ৰাইজে মানে ভাল পাই আছোঁ কাৰণ কি হৈছে আমাৰ গাঁও মুঠতে বহুত আগত পৰা আহা এতিয়া চনটো জনা নাই ইয়াতে ব্ৰিটিছ থকা সময়তে আমাৰ দেউতা বৰদেউতা কাৰণে কি কয় আতাই নানা বোলে নানা হেঁতো আহা সময়তে ব্ৰিটিছ সময়তে ইয়াতে আহি পালে হেঁতে আৰু সেই সময়তে মানে আহা আৰু আমাৰ দেউতা এতিয়া হেঁতৰো মানে 100 বছৰ নিচিনা হৈ গ'ল হেঁতে মৰি থাকি গ'ল ইমান দিনৰ পৰা আমি আগৰ পৰা আমাৰ গাঁৱৰ মানে উন্নতি একো শুনিব পোৱা নাই মানে গভৰ্ণমেণ্টৰ চাকৰি বোলে আমাৰ গাঁৱতে নামে নাই মানে
তেনেকুৱা আগৰ পৰা আৰু পঢ়া শিক্ষাটো আছেই হ'লেও মানে নৌকৰি এই গভৰ্ণমেণ্ট ছাৰ্ভিচ মানে আমাৰ গাঁৱতে এতিয়ালৈকে একদম জিৰ' লোকৰ গাঁৱত এতিয়াও মানে আমাৰ ওচৰে ওচৰে গোটেই কাৰ্বি গাঁও আছে আৰু আমাৰ আদিবাসী গাঁও আছে বড়ো গাঁও আছে চবৰ গাঁৱতে মানে 10টা 12টা 13টালৈকে 15টালৈকে চাকৰি আছে গভৰ্ণমেণ্ট চাকৰি লেকিন আমাৰ গাঁৱতে এতিয়ালৈকে মানে বৰ্তমান নাই এইটো আমাৰ গাঁৱত এতিয়া প্ৰথমে আমাৰ এই কিবা বস্কৰ ল'ৰা আজাই কেৰকেটা সি এতিয়া এই পুলিচত মানে সি পাইছে বুলি আমি বহুত আনন্দ হৈছোঁ গোটেই ৰাইজে মানে এতিয়া আনন্দ হৈছে নিচিনা লাগি আছে আৰু পোহৰে লাগিছে নিচিনা গাঁও লাগিছে আৰু সেইকাৰণে যোৱাকালি আমি কি কৰিলে চাৰ্চ আছিলে ৰাতিপুৱা আৰু ৰাতিপুৱা চাৰ্চত গৈছে আৰু এইটোতো এভৰি চানডে আহিলে চবেই চাৰ্চ যায় চবেই প্ৰাৰ্থনা কৰিব যায় ঘৰৰ গোটেই মানুহ সাজি কাচি গা পা ধুই ধুনীয়াকৈ যায় কিন্তু প্ৰত্যেক ৰবিবাৰ নিচিনা নহয় যোৱাকালিতো অকণমান বেলেগ ৰবিবাৰ হ'ব কেনেকুৱা অনুভৱ মানে এইটো কৈছোঁ মানে যোৱাকালি কেনেকুৱা হ'ল মানে আৰু কিছুমান ইয়াতে গাহৰি কাটি আছে আৰু শুনিছোঁ এই অঞ্চলত আটাইতকৈ ডাঙৰ গাহৰি কাটিছে গাহৰি কাটিছে মানে একদম ডাঙৰে মানে আৰু ডাঙৰে কাটিলে মানে তাৰপিছত আৰু আমাৰ মাজত কি হ'ল আমাৰ গাঁৱত এনে চাকৰি মানে প্ৰথম পৰাতো চাকৰি পোৱা আমাৰ গাঁৱতে নায়ে আৰু প্ৰথম পৰা চাকৰি পৰা নাই এই আজাই কেৰকেটাই এতিয়া ফাৰ্ষ্ট পাইছে বুলি আমি গাঁৱতে বহুত আনন্দ হৈছে আৰু চাৰ্জত আৰু যোৱাকালি কি হ'ল আজাই কেৰকেটাও চাৰ্জত গ'ল আৰু গোটেই ৰাইজে গ'ল তাৰপিছত আমি তাতে কি কৰিলোঁ লগালগি আৰু গীৰ্জা চাৰ্জ আদায় হ'লে তেতিয়া আমি কি কৰিলোঁ আৰু যিমান আমাৰ ৰাইজে যিমান গোট আছিলে তাতে লগালগি আমি কি কৰিলোঁ তাতে আৰু তাক ধন্যবাদ দিবৰ কাৰণে গনচা একটা আনিলে আৰু ফুলৰ মালা বনাইছে তাৰপিছত মালা তাতে হাত ভৰি ধুইছে তাৰ হাত ভৰি দিছে মানে ধুই দিছে মানে যেনেকুৱা আৰু তাৰপিছত মানে তাৰ কাৰণে ফুল মালা দিছে আৰু কিবা গামছা ঢাকিছে তাৰপিছত গোটেই তাৰ লগতে মানে হাত মিলাইছে আৰু সব হাত মিলাইছে সব হাত মিলা পৰা কি কৰিলে আমি গোটেই যিমান কিবা মহিলাকেইটা আৰু ছোৱালীকেইটা গোটেই মানে আৰু নাচি আনি দিছে আৰু মাদল বজাই এনেকুৱা আনিলে ইয়াতে তাৰপিছত ইয়াতে আৰু ঘৰৰ মানুহ তাৰ বৌকেইটা আৰু ইয়াতে আৰু তাৰ ভৰি ধুই পৰা আৰু মালা পিন্ধি পৰা আৰু কিবা গামছা দিছে আৰু তাৰপিছত আৰু ইয়াতো আৰু পিছত আৰু বহুত ডাঙৰ পাৰ্টি নিচিনা তেনেকুৱা আৰু হৈ গ'ল আৰু তাৰপিছত ইফালে খানা বনোৱা কিবা কিবি লাষ্টত আৰু বহুত মানুহে মানে নিমন্ত্ৰণ দিলে সিহঁতৰ পৰিয়াল দূৰ পৰা সিহঁতেও মানে অকস্মাত মানে ফট কৰি আহি গ'ল ইয়াতে দূৰৰ হ'লে খবৰ পাই একদিন ভিতৰত আহি পালে তাৰপিছত আৰু আমাৰ ৰাইজৰ যিকোনো কাম আছে সেইটো কাম আমি প্ৰাৰ্থনা কৰিলোঁ প্ৰাৰ্থনা কি কৰাৰ পিছতে তাৰ কাৰণে যিমান আৰু গাঁৱৰ মানুহ গোটেই মানে প্ৰেজেণ্ট হিচাপত মানে খুচি হিচাপত মানে গোটেই তাৰ কাৰণে দান কৰিছে গোটেই গাঁৱৰে মানুহ দান কৰিছে আৰু আলহীকেইটা আহিছে চব দান কৰিছে তাত কোনোবা গামছা দিছে কোনোবা কিবা ফুল মালা দিছে কোনোবা কি মাফলাৰ দিছে এনেকুৱা আৰু তাৰ দিয়াৰ পিছতে আৰু আমাৰ ৰাইজে গোটেই খানা খালে তাৰপিছত আৰু আমাৰ চাইডে পৰা আমাৰ কি ক'ম ইমানটো বহুত আনন্দ লাগিলে ইমান কথা মানে আমি বুজিও পালোঁ মানে আৰু সেই কথা মতে মানে আজায়ো আমাৰ কাৰণে ক'লে মইতো ফাৰ্ষ্টত হৈছোঁ আৰু ময়ো চবক গাঁৱৰ কাৰণে কিবা এটা হ'লে ময়ো চাম কিবা আপদ বিপদ বুলি এইটো কৈছে ইমানতে মোৰ মতে আৰু মোৰ ফালৰ পৰা আৰু আচ্ছা আমাৰ ক'বলৈ গ'লে আজি আগৰ বছৰ কথাবিলাক কৈ আছোঁ আৰু পুৰণি কথাবিলাক কৈ আছোঁ কাৰণ পুৰণি দিনত চাকৰি এটা পাবলৈ হ'লে আপুনি লাখ টকা মাটি বেচিব লাগিব গৰু বেচিব লাগিব হাতী থাকিলেও হাতীও বেচিব লাগিব তেতিয়াহ'লে কাৰোবাক টেবুলত দিব লাগিব কাৰোবাক কেনেকুৱা তলৰ পৰা দিব লাগিব পইচাবিলাক তেতিয়াহে আপোনাৰ চাকৰিটো হ'ব কিন্তু চাকৰিও কনফাৰ্ম নহয় ইমান পইচা দিয়াৰ পাছতো কিন্তু আমাৰ এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিফ মিনিষ্টাৰ হোৱাৰ লগে লগে তেওঁ বিনামূলীয়া চাকৰি বুলি ক'লে আমাৰ আছাম বেটেলিয়ন
ব্লেক কামাণ্ডো কিবা কিবি অগ্ৰং মগ্ৰং যিমান আমাৰ ৰিক্ৰুটমেণ্ট বৰ্ড আছে আসাম পুলিচৰ ইয়াত আপোনাৰ এই বছৰৰ আপোনাৰ 2025 এই অক্টোবৰ মাহৰ যিটো ৰিজাল্ট ওলালে ফলাফল ওলালে ইয়াৰো 5000কৈ অধিক কেণ্ডিডেট সিলেকশ্যন হৈছে গতিকে চিফ মিনিষ্টাৰক আপুনি আপোনাৰ অন্তৰৰ পৰা গাঁওবুঢ়া হৈ বংলং গাঁও হৈ আপুনি কি মাত মাতিব তাক আমি ভালে পাইছোঁ যে আমাৰ যিকোনো আমাৰ এতিয়া আমাৰ মুখ্যমন্ত্ৰী হৈ ক'ব গ'লে নহয় না মুখ্যমন্ত্ৰী আমাৰ হিমন্তৰ সেইকাৰণে তাকো ভালে পাইছোঁ কাৰণ এতিয়া বহুত অৰুণোদয়ো পাইছে মানুহকেইটা আৰু ঘৰে ইমান দুখীয়া ঘৰ আৰু ঘৰে ঘৰে হ'লেও মানে কিবা এই কি ঘৰ বুলি কয় এৱাইচি ঘৰ না আৱাইছে ন চৰকাৰী ঘৰ বুলি কয় আৰু এইটো এতিয়াও আমাৰ গাঁৱত মানে আগতো পাইছে গাঁৱত মানে বছৰত মানে একটা দুইটা আহে তিনিটা আহে তেনেকুৱা এই বছৰ মানে গোটেই ঘৰ প্ৰতি নিচিনা আহি আছে আৰু গোটেই ঘৰ প্ৰতি আহিছে এতিয়া লিষ্টটো আমি চোৱা নাই বৰ্তমান আৰু এতিয়া আৰু এইটোৱে শুনি পাইছোঁ মানে গাঁৱৰ চবৰে ঘৰ আহিছে বুলি এনেকুৱা আৰু এতিয়া গাঁওবুঢ়াৰ ফালৰ পৰা আপুনি আশীৰ্বাদ হিচাপত আপোনালোকৰ ভাষাত কাৰণ আপোনালোকৰ সম্প্ৰদায় ইয়াত অসমত বহুত আছে বহুত দূৰলৈকে আছে গতিকে আপোনালোকৰ ভাষাত আশীৰ্বাদ হিচাপত আজায়ক অলপমান কওক আপোনালোকৰ ভাষাত আজাইছিন ইন্না বহুত ইন্না নামিছান জুমুৰ কাদত আৰু আজাইছি কারণতে ইন্না নামিছান জুমা মানজিকাত নালে মা ইন্না যদি আজাইস নামাবাজি যদি মাঘুয়ার কথা চলে নাম ইন্না ই বাগে মা জুমর উপকেল আর নামা দে মিডিয়া হুমাবার উপকেল মিডিয়া মেখা মাল্লা মিখকা এদের মাল্লা মানসকা মিডিয়া নিজেতি নিজে বাচ্চা আর আসামাদের ইনু আর ইনু এদের মাল্লা বাচ্চা আসামাদের নিজে আজাইছি না ডেনগাঁও হচ্ছাতে মিখিয়ার হচ্ছার আসান মিখিয়ার আসান আসিন হো আসান সৌগাত নঞ্জর আসান बढ़िया टिकर जो जे बुझा बना बुझा बचार आसान बुझा बचार ती आसान की और गिफ्ट अंदर तीसन आसामतकार भी ईसन नाम एकाबरी दान चियलकत आबरी मासिन अंटे फोटो चिच्चार अदिन आसामतकार दिम चिच्चार अदगे आजाइसे निघाते बहुत बहुत धन्यवाद नाम दे आकुन की आजाइसी ई बगे नाम मेरा हकता तुंटे पोहर लेखा डौल लेखा तो कितनी अच्छा है के लेकिन खोखा रेंद्र आको तादिन को तो कोनो पता मल्ली लेकिन नम अकुन पहला नु नाम आगे पद्दा नु खुशी बरचा और नमा पद्दा नु बिल्ली सब लग गया और जम्मा तरते नाम मेना हिक्कत चेरो हूँ नाम उनटे मेना हिक्कत कौड़ी फाड़ती पीयूष मास्टर बर्च का सीसन पीयूष मास्टर सीसन एंदा डोलती तिंगियस बाचा सागे ईसन 12 घर खाली राचा इस्ता आलार ही आते बहुत मुश्किल थी चल रहा लियर कोनो पद्दा हूँ माने कुड़ पद्दा 12 घर खाली राचा और डारे बाट एकातर मारचा बहुत कष्ट हाखालियर बोल के बाचस ते एन्ने दे बोगलम पद्दा उनटे सुधरार असुर नंजा बाचस बा बोगलम पद्दा बहुत अच्छा सुधरारा और बोगलम पद्दा एन्ने सुधरार करा बोल के बाचस बा ईदी ने बाकी पद्दा ने बहुत आगे तुम सुधरार करा चार बहुत पड़चका गुठी राचार होले हूँ अबड़ा रेंदर लास हुना आरी आयांग अबर जे धान पति राचा आ लेके अबड़ा चल आलियर बाचस आदि उखाय अबड़ारी धान पति मुंजरा नन्ना पद्दानु हूँ माने एकदम डाउन खतरा कर बालियस माने पड़ा सिकानु धानी धनियार पतर माने को मंजर करा बोल के बाचस तो उखाय इंदर मंजा बाचसिस बोगलोम पद्दा त फिर ई उनुतिन इरियारती हबड़ा रकुन और कुशिश नंजरती अकुन और बग्गे जुलुम नानानर बोल के जमा पद्दार बोल के बाचस नमनी चलो पीयूष मास्टर बरचस पीयूष मास्टर सेरो ईशान तिंगस पीयूष मास्टर धमाली मलदस नमहा योन चलता पहले मास्टर इसे नमा निर्मला स्कूल बुन हिस्टिक कइकस पहले उसन एकदम आगे बोले फादरा रचर गानी फादर था ती फादर स्टिक तम बियाती के रखने स्कूल बुन हुबड़ार दिम चला बालिया हुबड़ारी चला बाते ब्रादर बर्च का चरबा ब्रादर किसी मन की भेजा लेंजलती अधिकाने बरादारी नुस्ते केरामती ये सिस्टर ने अक्ताचार बा तो स्कूल बुन उबड़ार ही सन उस्ताद कानर वो आने पीयू मास्टर और संगम मास्टर गेंग हाथाते गर्ग बग्गे बा आमा कदन गेंग हाथाते आजाय सिन बहुत धन्यवाद और प्रवीण सिंह हूँ हेडपाउंटे मालिक लिखा ऐसे नु बहुत बहुत धन्यवाद और पद्दा तारीन जितना महिला सन्नीते को हाँ जितना छोकरा रिन जमा रिन तरते गेंगा तरते बहुत बहुत धन्यवाद एंगा बहुत खुशी लगिया पद्दा नोरो पहला मंजर बोल के एंगा तरते के तेरे बादन
বহুত বহুত ধন্যবাদ এতিয়া আমি তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ বহুতখিনি কথা ক'লে গাঁওবুঢ়াৰ অন্তৰটো কেনেকুৱা হৈ আছে আমি অনুভৱ কৰিব পাৰিছোঁ এতিয়া আজায়ে ঘৰটো অলপ দেখাম ব'লক অলপ দেখাব আজায়ে ঘৰটো কেনেকুৱা সেইটো আজায়ে অঁ প্ৰথমতে আমি আজায়ৰ ৰুমটো দেখাম আহক আজায়ৰ ৰুমটো বাহ আজায়ৰ ৰুমটো চাওক কি ধুনীয়া আৰু তেওঁ ইয়াত এই টেবুলতে তেওঁ পঢ়ে হা এই টেবুলত আৰু তেওঁক মানে সম্বৰ্ধনা জনাইছে কংগ্ৰেচুলেশ্যন মিষ্টাৰ অজয় কেৰকেটা son of John Kerketa village Bonglong Karbi Anglong we proudly congratulate you on your selection as a constable AB in Assam Police your hard work and dedications and perseverance have brought honor and pride to our community. May your service be filled with success, courage, and inspirations for others to follow. Wishing you a bright and successful career ahead. On behalf of all Kuruk Student Union Assam, Aksu ন তেওঁলোকে আজায়ক ইমান ধুনীয়া এটা মমেণ্টছ তেওঁক প্ৰদান কৰিছে আৰু এয়া তেওঁ পঢ়াৰ টেবুলটো চাওক আৰু ইমান ধুনীয়াকৈ লিখে আই এম অলৰেডি এংগেজ উইথ মাই ড্ৰিমছ এণ্ড নেগেটিভ মাইণ্ড উইল নেভাৰ গিভ ইউ এ পচিবল লাইফ পজিটিভ লাইফ চৰি বহুত ধুনীয়াকৈ তেওঁ লিখিছে অলৰেডি এংগেজ উইথ দ্য মাই ড্ৰিম মানে তেওঁৰ টেবুল হয় তেওঁৰ এইটো আলমিৰা হয় কাপোৰ চাপোৰ ধোৱা আৰু ইয়াত দেখিছে প্ৰভুৰ যীশুৰ কিবা আছে ক্ৰছটো আছে লগতে লিখা আছে জিচাছ ৱাজ ক্ৰুচিফাইড ফৰ মি His death was only proof of his love for me, but also proof of my salvation. Because of that, I have eternal life. বহুত ভাল কথা তেওঁৰ বাইবেলৰ পৰা লিখা এইটো আছে আৰু তেওঁৰ এইটো বিচনা চাওক ইয়াতে সি শুই ইয়াতে থাকে আৰাম কৰে ইয়াৰ পৰা সি লাইফটো আৰম্ভ কৰিছে ঠিক আছে এতিয়া আজায়ৰ ঘৰবিলাক অলপ দেখাম মূৰ্তি আছে মাদাৰ মেৰী মূৰ্তি আৰু ইয়াতে আপোনাৰ ধৰক তেওঁটো কোন হয় দেউতা নাই ন জন কেৰকেটা আচ্ছা এইটো আমাৰ আজায় কেৰকেটাৰ তেওঁৰ দেউতা হয় মই দেখিছোঁ মোৰ মনত পৰিছে এতিয়া চেহেৰাটো চাই আমাৰ মাজত নাই তথাপিও তেওঁ বহুত শান্তি হ'ব আত্মাটো আৰু এইফালে মা হয় ন মাও নাই নেকি আজায়ৰ মা দেউতাও নাই আজায়ৰ মা দেউতা নাই তথাপিও ইমান পৰিশ্ৰম কৰিছে এইয়া মাৰ চেহেৰাটো মোৰো মনত পৰিছে মোৰ কাৰণ দেখিছোঁ মই মাক যিছু মাক মই কৰিছোঁ কাৰণ তেওঁৰ পুত্ৰ ইমান ধুনীয়া কাম কৰিছে আৰু মাদাৰ মেৰীৰ লগতে আপোনাৰ ইমান ধুনীয়াকৈ ক্ৰছ সজাই থৈছে চাওক হলি ক্ৰছ এইটো আপোনাৰ এইটো গ্ৰজাৰী হয় প্ৰেয়াৰ কৰোঁতে আপোনাৰ এইটো হেল মেৰী কিবা কিবি যেনেকৈ প্ৰভুৰ নাম লয় আৰু অলপ দেখাম বোলক ঘৰবিলাক পাৰ্টি খোৱা এতিয়াও মাংসবিলাক আছে একদম ডাঙৰ ডাঙৰ কেৰাহীত মাংসবিলাক আছে আৰু তেওঁৰ এইটো পাকঘৰটো চাওক একদম ধুনীয়াকৈ তেওঁ এইটো কিবা গেছ টেবুল নিচিনা কিন্তু নহয় মাটিৰ লগতে তেওঁলোকে এইটো ধুনীয়াকৈ এইটো মানে এই আদিবাসী ঘৰৰ এইটো পৰিৱেশ মই দেখাই আছোঁ আপোনালোকক চিধা কেমেৰামেন এইটো চাওক ইমান ধুনীয়া না তেওঁলোকে মাটিৰ এইটো আমিতো ডাঙৰ ডাঙৰ MLA ঘৰ বা EMৰ ঘৰবিলাক আপোনাৰ ফাৰ্নিচাৰত দেখিব কিন্তু ইয়াত নহয় পূৰা মাটিৰ লগত তেওঁলোকে এটা ধুনীয়া লিপিতভাৱে লিপি এনেকৈ ধুনীয়াকৈ তেওঁলোকে একদম মানে আলমিৰা নিচিনা বনাই দিছে খুব ধুনীয়া ইয়াত কাঁহী বাচনবিলাক আছে মাছ মাংসবিলাক এতিয়াও গোন্ধাই আছে মই কেমেৰামেনক খুৱাম চিন্তা নকৰিবি আহক এইফালে আপোনাৰ চাওক এইটো এটা বাথৰুম চাথৰুম আছে ঠিক আছে এতিয়া আমি আহক ঘৰৰ পৰিৱেশটো সেইটোৱে আৰু ইমান ধুনীয়া পৰিৱেশ মা দেউতা নাই তথাপিও এই ল'ৰাই কিমান পৰিশ্ৰম কৰিছে চাওক কিমান পৰিশ্ৰম কৰিছে তাৰ যিটো পঢ়া টেবুলতে তেওঁ লিখিছে ন আই এম অলৰেডি এংগেজ উইথ মাই ড্ৰিমছ মানে ইমান ধুনীয়া কথা লিখিছে অলৰেডি এংগেজ উইথ মাই ড্ৰিম মানে তেওঁ মানে সৰুৰ পৰাই এই ড্ৰিমছটো এটা মানে এটা পূৰা কনচেপ্ট লৈ লৈছে যে মই ডাঙৰ হ'লে কিবা এটা হ'ম মা দেউতা নাই তথাপিও এই ল'ৰাক পৰিশ্ৰম কৰি এইখন ঘৰৰ পৰা এইখন গাঁৱৰ পৰা আজি কি হৈ গ'ল চাওক উপস্থিত আছে আমাৰ আজায়ৰ ডাঙৰ দাদা কাৰণ ডাঙৰ দাদা বুলি ক'লে বহুত ৰেছপনচিবল থাকি যায় আৰু যিখন ঘৰত আচল মুৰব্বী বুলি ক'লে মা দেউতা আৰু যেতিয়া মা দেউতা যদি গুচি যায় আমাৰ পৃথিৱীৰ পৰা যদি এৰা গুচি যায় গতিকে ঘৰত পৰিৱেশটো আটাইতকৈ
বিশেষকৈ কষ্ট হয় ডাঙৰ দাদাৰ ওপৰত ডাঙৰ ৰেছপনচিবল আহি যায় কাৰণ ডাঙৰ দাদা হিচাপত যেনেকৈ হাজিৰা কৰি হ'লেও তেওঁ ঘৰটো চলাব লাগিব সৰু সৰু ভাইটি হ'লে তেওঁলোকক পঢ়াব লাগিব বহুতখিনি দায়িত্ব গতিকে আজি দাদাৰ পৰা কিছু কথা আমি জানিব বিচাৰিম কাৰণ মা দেউতা ঢুকোৱাৰ পাছত গোটেই পৰিয়ালক চম্ভালা কেনেকুৱা পৰিস্থিতি আপোনাৰ মা দেউতা গুচি যোৱাৰ পিছত গোটেই আমাৰ পৰিবাৰটো বহুত দুখিত হ'লোঁ আমি এনেকুৱা লাগিছিলে যে আমাৰ হাত ভৰি ভাঙি গ'ল নিচিনা লাগিছিলে কাৰণ আমাৰ আগে পিছে কোনো নাই যেন সেনেকুৱা নিচিনা আমাৰ মনত লাগিছিলে হ'লেও আমি নিজৰটো ধৈৰ্য ধৰি আমাৰ ভাইসকলক পঢ়াটো তেখেতে মানে জৰি ৰাখিছে তথাপি তেখেতে বহুত কষ্ট হৈছে আৰু আৰ্থিক পৰিস্থিতি আমাৰ ঘৰত ইমান ভাল নাছিলে কাৰণ আগতে ইমান আমি ইনকাম কৰিবলৈ যোৱা নাছিলোঁ যে মা দেউতা খেতি কৰিছিলে সেই খেতি কৰিয়ে স্কুলতো খৰচা দিছিলে আৰু ঘৰটোও চলাইছিলে আৰু আৰ্থিকটো ইমান ভাল নাছিলে যেনে তেনেকৈ মানে গোটেই বছৰটো গোটেই মানে জোৰে যেন তেন আৰু মা দেউতা থকা সময় আচ্ছা আপোনালোকৰ ককাই ভাই কেইজন আমি ভাই ভনী একচুৱেলি 8জন আছিলোঁ 8জন আমি ভাই ককাই 5জন আৰু মোৰ বাইদেউ আৰু ভণ্টি 2জনী আপোনাৰ নামটো মোৰ নাম শ্ৰী প্ৰবীণ কেৰকেটা আৰু আপোনাৰ পৰা আপুনি সবচে ডাঙৰ নেকি ভাই ভিতৰত মই ডাঙৰ তাৰপিছত অজয় পাছত মানে এই বিকাশ আছে ৰিচাৰ্জ আৰু জেৰম ভণ্টি একচুৱেলি মোৰ পৰা এই যোৰহাটত বিয়া হৈছে এইজন আছে আমাৰ ইয়াতে যোৱাকালি মাতিছোঁ আমি উৎসৱৰ কাৰণে আমাৰ যোৰহাট বাইদেউ অহা নাই নেকি আহিছে তেখেতে মোৰ পৰা সৰুটো আহিছে আৰু ডাঙৰ বাইদেউ আহিছে একেদিনত আমি 5টা বজাতে তেখেতক খবৰ দিছোঁ হ'লে আমাক মানে সান্তনা দিবলৈ আমাক মানে প্ৰেৰণা দিবলৈ এইটো উৎসৱত মানে আমি যে চবেই আহিলে সেইকাৰণে বহুত আমি আনন্দিত হৈছোঁ বহুত ভাল লাগিছে অন্তৰ আৰু আমাৰ ওচৰ চুবুৰীয়া আমাৰ যে নেকি মা ফালৰ পৰা যে নেকি পৰিয়াল আছে মানে মোমাইসকলে কাউৰী পাহাৰৰ তেওঁৰ পিয়ুষ এক্কা তেখেতে মোৰ ডাঙৰ মোমাই তেখেতৰ পৰিবাৰ যিমান আছিলে ৰাজেশ এক্কা ইফালে ডুমনিক এক্কা যিমান আছিলে আমি যেনেকৈ খবৰ দিছোঁ ইফালে আমাৰ অনিল ছাৰো আহিলে অনিল একেলগে পঢ়া আমাৰ বেনেশ ছাৰো আহিলে আৰু গোটেই আমাৰ দেনগাঁও আমাৰ মানে পৰিয়ালৰ মানুহ যেনেকৈ খবৰ দিছে চবেই ইয়াতে গোট খাইছে বহুত আনন্দিত হৈছোঁ আমাক এনেকুৱা লাগিছে যে আমাৰ মাজত নিশ্চয় আমাৰ মা দেউতা মানে আছে যেন লাগিছে মই অথনি ফটোটো দেখিছোঁ মানে মাৰ দেউতা মানে ছাৰ মা দেউতাৰ কৰ্মটো আমি পাহৰিব নোৱাৰোঁ সেই গতিকে তেখেতৰ নাম ল'লে আমাৰ মানে পানী ওলাই আৰু যিমান যি হ'লেও মানে আমাৰ মা দেউতাই যিমান কষ্ট হ'লেও মানে আমাৰ চকুটো খুলিছে আমি এক আখৰ পঢ়িব পাইছোঁ মোৰ ভাইও কষ্ট কৰি হ'লেও তেখেতৰ ডিগ্ৰীটো পূৰা কৰিছে এইটো কাৰ কৰ্ম আছিলে আমাৰ মা দেউতাৰ কৰ্ম আছিলে আমাৰ মা দেউতাৰ যদি তেখেতৰ যদি পৰিচয় বা তেখেতৰ যদি কিবাটো ভাল নাথাকাহেঁতেন আমাৰ ভাই আজি অজয় এইটো পজিশ্যনত আমি দেখা নাপালোঁ হয় আমাৰ মা দেউতা মানে শিক্ষিত নহয় হ'লেও আমাৰ ল'ৰা ছোৱালীক বা তেখেতৰ ল'ৰা ছোৱালীক কাকো মানে অকৰা নাৰাখিলে চবকো পঢ়াবলৈ চেষ্টা কৰিলে 8জন 10জন মানুহ সেই সময়তে মানে পালন কৰা বহুত কঠিনৰ কথা আছিলে ছাৰ হ'লেও তেখেতে মানে কাকো নক'লে যে আপুনি পঢ়িব নালাগে মই পঢ়িছোঁ মই আণ্ডাৰমিডিয়েট হ'লে মই চৰকাৰী স্কুল হ'লেও পঢ়িছোঁ কিন্তু হ'লেও মই ঈশ্বৰৰ বচনটো হ'লেও চিনি পাইছোঁ মই মেট্ৰিক পাছ কৰিব নোৱাৰিলোঁ বাকী আমাৰ অজয় পাছ কৰিছে পিছে বিকাশ পাছ কৰিছে পিছে ৰিচাৰ্জ পাছ কৰিছে তাৰপিছত আমাৰ ভণ্টি পাছ কৰিছে লিলি আৰু আমাৰ অজয়টো পাছ কৰিছে ভাল পজিশ্যনত বহুত ভাল লাগিলে হ'লেও আমাৰ মা দেউতাৰ উপকাৰটো আমি ভাবি কিনে আমাৰ চকু পানী ওলাইছে কাৰণ সিহঁতৰ আমি যে নেকি উপকাৰ কৰিছে আমাৰ তেখেতৰ ল'ৰা ছোৱালীসকলক
আমি জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ আমাৰ মাজত নাই হ'লেও আমি অন্তৰত হ'লে ভাবোঁ আমাৰ মাজত আছে সেয়েহে মই আপোনালোকক কোৱা কথা মই আজি নিশ্চয় ভাল লাগিছে মই তাৰ ডাঙৰ দাদা হৈ হিচাপে আমি মই অকলে ঘৰটো সম্ভলা নাই আমি চবেই মিলি কিনিহে এইটো ঘৰটো সম্ভলাই ৰাখিছোঁ আমাৰ মা দেউতাৰ যোৱাৰ পিছত মই অকলে নিজকে গৌৰৱ বুলি নকওঁ আমি চবেই সহযোগত মানে আমাৰ ঘৰটো যেনে তেনে হ'লেও টিং চিং লগাই যেন তেন হ'লেও আছোঁ বৰ্তমান আগৰটো আমাৰ ভগৱানে জানে যি কৰে ভগৱান জানে মানে ভগৱান লাইন দেখাই দিছে আমাক এতিয়া আমি বহুত সুখিত বা বহুত আনন্দিত হৈছোঁ কাৰণ অজয় যি নেকি ভাল ৰাস্তা একটা তেখেতে চইচ কৰিছে সেইটো নিশ্চয় মা দেউতাৰ কৃপা আছিলে আৰু ভগৱানৰ কৃপাত সি ভাল ৰাস্তাত খোজ দিব পাৰিলে সেইটোৱে আমাৰ মানে ভগৱানক আমাৰ দেউতাক মানে মনোকামনা কৰি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই হয় বহুত ভাল কথা কৈছে দাদাই কাৰণ মা দেউতাহে আমাৰ আচল আমিতো জানো যে প্ৰভু যীশু আছে কিন্তু প্ৰভু যীশুৰ তলত বুলি ক'লেতো আমাৰ মা দেউতা কাৰণ মা দেউতা নহ'লে আমি পৃথিৱীত কেনেকুৱা জন্ম ল'ম কেনেকুৱা ডাঙৰ দীঘল হ'ম কেনেকুৱা মানুহ হ'ম কেনেকুৱা মা দেউতাই যেনেকৈ আমাৰ জন ছাৰে যেনেকৈ মানে তেওঁলোকক প্ৰশিক্ষণ দিলে তেওঁলোকক ডাঙৰ দীঘল কৰিলে পঢ়া শুনা খোৱা বোৱাৰ পৰা আৰম্ভ কৰি ঘৰখন কেনেকুৱা তেওঁ কষ্টৰে তেওঁ চলাইছিলে ইমানজন ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰা ইজি নহয় সেইটোতো বহুত ডাঙৰ কথা আৰু আগৰ পঢ়া লিখা মানুহবিলাক পঢ়া লিখা নাথাকিলেও আগৰ মানুহবিলাক কেনেকৈ পৰিশ্ৰম কৰিছিলে গতিকে আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ অজয়ৰ মা দেউতাকো আৰু দাদাকো আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত ভাল কথা ক'লে আমাৰ মেইন হিৰো মই মেইন হিৰো বুলি এইটো কাৰণে কৈছোঁ আজি হয়তো পুলিচ চাকৰি হয়তো বেলেগ বেলেগ ডিপাৰ্টমেণ্ট চাকৰি হয়তো বহুত ল'ৰা ছোৱালীয়ে পাইছে বহুত গাঁৱৰ মানুহ অঞ্চলবিলাক দেখি আহিছে চাকৰি কি বস্তু এইটোতো নতুন কথা নহয় তথাপিও এইখন গাঁৱৰ কাৰণে এটা আচৰিত অদ্ভুত এটা কাহিনী 2025 তেওঁলোকে নতুন এটা পোহৰ দেখিব পাইছে প্ৰভু ঈশ্বৰৰ আশীৰ্বাদ বুলি আমি ক'ব লাগিব কাৰণ তেওঁলোকৰ ককা দেউতাৰ পৰাই বংলং গাঁৱত কাৰণ আমাৰ গাঁৱটো ওচৰতে হয় জৰতৰণ গাঁও আমাৰ জৰতৰণ গাঁৱতো বহুত ল'ৰা ছোৱালী চাকৰি পাই আহিছে বহুত বছৰৰ পৰা শ্ৰীৰামপুৰতো বহুত ল'ৰা ছোৱালীয়ে চাকৰি পালে কাউৰী পাহাৰ পালে আমাৰ দেনগাঁৱতো আছে দেনগাঁৱত আমাৰ দেনগাঁও খ্ৰীষ্টান বস্তিটো আছে কোনোবা মাষ্টৰ পাইছে কোনোবা কিবা কিবি পাইছে কিন্তু এই অঞ্চল এই বংলং গাঁও যিটো বংলং বুলি ক'লে আমাৰ গোটেই ঘূৰণীয়া যিটো বংলং বুলি আমাৰ কাৰ্বি ভাষাত যিটো বংলং কয় এই বংলং গাঁওটো আদিবাসী গাঁও হয় আৰু ইয়াত মেক্সিমাম কাথলিক ৰিলিজিয়নছ মানে খ্ৰীষ্টিয়ানিটি ইয়াত বেছি আছে বাপ্তিজিয়ামো নহয় কাথলিক মিছনৰ আণ্ডাৰত যিটো এটা কাথলিক সেই কাথলিক তেওঁলোকৰ এটা মণ্ডলী আছে এইখন বংলং গাঁৱৰ পৰা অজয়ে যিটো কাম কৰিলে এইটো মানে অদ্ভুত এটা মানে আচৰিত এটা মানে ঘটনা বুলি ক'ব লাগিব কাৰণ তেওঁৰ দেউতাৰ কালৰ পৰা কোনো আজিলৈকে চাকৰি পোৱা নাই আৰু এইখন গাঁও অঞ্চল বহুত পিছ পৰি থকা অঞ্চল হয় এতিয়া লাহে লাহে চৰকাৰ আঁচনিবিলাক এতিয়া পোৱা আৰম্ভ হৈছেহে গতিকে অজয়ে যিটো কাম কৰিলে অজয়ে হয়তো আমি যেতিয়া অজয়ৰ টেবুলত ৰুমত সোমাইছোঁ অজয়ৰ টেবুলত এটা ধুনীয়াকৈ এটা ষ্টেটাছ লিখা আছে যে আই এম অলৰেডি এংগেজ ইন মাই ড্ৰিম মানে তেওঁ অলৰেডি যিটো তেওঁ মানে যিটো লক্ষ্য ৰাখিছে জীৱনত যে মই এটা সময়ত মই কিবা এটা কৰিম বা কৰিব পাৰিম যিটো তেওঁ মানে এটা আগ্ৰহ আছিলে সেই আগ্ৰহটো এতিয়া ফুলি আহিছে গতিকে আমি তেওঁৰ ৰুমটো দেখিছোঁ খুব ধুনীয়া পৰিষ্কাৰ তেওঁৰ মা দেউতা নাই তথাপিও ইমান বড় ককাই ভাই আছে ভণ্টি আছে বাইদেউ আছে ইমান ঘৰৰ পৰিৱেশ মাজত তেওঁলোকে ইমান আৰ্থিক ব্যৱস্থাও ইমান ভাল নাছিলে তথাপিও ইমান কষ্ট কৰি তেওঁ আজি 5000 কেণ্ডিডেটৰ ভিতৰত নাম উল্লেখ হৈছে গতিকে কিমান লাখ লাখ ল'ৰা ছোৱালী আমাৰ অসমত কিমান লাখ লাখ ল'ৰা ছোৱালী মুছলিম সম্প্ৰদায় আছে আদিবাসী সম্প্ৰদায় আছে বড়ো আছে কাৰ্বি আছে কাছাৰী আছে ডিমাচা আছে মণিপুৰী আছে কিমান জনজাতি আছে আমাৰ অসমত কিমান ডেকা ল'ৰা ছোৱালীবিলাকে Oh my God. First of all, when I have gone to army recruitment, they also have done excellent everything. Long jump, excellent running,
লং জাম্প এক্সেলেণ্ট ৰানিং এক্সেলেণ্ট এভৰিথিং ডেট মিনছ চব মই এক্সেলেণ্ট মাৰি দিলোঁ তাত আচ্ছা আচ্ছা বাট আমাৰ ঘৰত এটাই প্ৰব্লেম যে চাকৰি তাকৰি নাই যে আমাৰ ডকুমেণ্টছবিলাক ইমান ক্লিয়াৰ নাছিলে ছাৰ ডোমিচিলৰ প্ৰব্লেমৰ কাৰণে মোৰ কাৰণে তাতে কেঞ্চেল কৰি দিলোঁ আৰ্মিত ইণ্ডিয়ান আৰ্মিত পাছত মোৰ মনত ইমানেই দুখ লাগিছে যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পাছ হৈছোঁ এইটো সময় ছাৰ তেতিয়াৰ পৰা মই ট্ৰাই কৰা ইণ্ডিয়ান আৰ্মি বুলি ক'লেতো আমাৰ ইয়াত আজিত আজিত চাংগাটো মোৰ লগৰীয়া হয় মোৰ পাৰ্টনাৰ হয় সি আৰ্মিত পাই গ'ল ময়ো দৌৰিছোঁ তাৰ নিচিনা কিন্তু মই নাপালোঁ এইটো কাগজৰ কাৰণে নহ'ল এটা ডোমিচিয়েল কাগজৰ নাছিলে মোক সময় দিব কৈছোঁ তথাপি সিহঁতে দিয়া নাই সময়টো এতিয়া আমি কেঞ্চেল কৰি দিলে ছাৰ টোটেল অল ফিট আছিলোঁ মই বাট তেতিয়া মন মাৰি দিলোঁ মানে তেতিয়া আমাৰ ইকনমিজ বহুত প্ৰব্লেম আমাৰ ফেমিলি ডাঙৰ আছে তথাপি ভাবিলোঁ যে আৰু এবাৰ ট্ৰাই কৰিম পাছত মই এবাৰ ভাবিলোঁ যে নাই এইটো ট্ৰাই কৰি থাকিলে নহ'ব মই প্ৰাইভেটৰ পৰা নিজে এটা কিবা এটা ইনকাম কৰি মেলি আৰু ট্ৰাই কৰিম সেইটো ভাবি মেলি মই কি কৰিলোঁ যোৰহাট গুচি হায়াৰ ছেকেণ্ডেৰী পাছ হৈ তাতে যোৰহাট গুচি তাতে থাকি মেলি মই ভাবিছোঁ যে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিম বাট ইকনমিক্স প্ৰব্লেমৰ কাৰণে মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব নোৱাৰাৰ কাৰণে তাত পৰা মই গুচি আহিলোঁ যোৰহাট কোনটো কলেজত পঢ়িছে যোৰহাট চিনামাৰা কলেজত চিনামাৰা একেবাৰে যোৰহাট কিবা জুবিনদা পঢ়া কলেজটো নহয় সেইটো নহয় এইটো জিবি কলেজ আছে জিবি কলেজ হয় হয় জুবিনদা পঢ়া কলেজটো জিবি কলেজ বুলি কয় তুমি জুবিনদাক দেখিছা নাই ছাৰ এতিয়ালৈকেতো মই দেখা পোৱা নাই কিন্তু দুৰ্ভাগ্য কথা এইটো বহুত ইচ্ছা আছিলে যে আমাৰ এটা বহুত এটা পপুলাৰ ছিংগাৰ আমাৰ মানে হাৰ্টফুল সেইটোৰ পৰা চাব পৰা নাই এইটো মানে বহুত দুখিত আছোঁ আজি তথাপি আমি জুবিনদাৰ কাৰণে বহুত সন্মান জনাওঁ তাৰ আত্মা শান্তি থাকক য'তে থাকক আমাৰ মনত সদায় থাকিব জুবিনদা তাৰ পাছত কি হ'ল মোৰ আহি মেলি নাগাঁও প্ৰাইভেটত মই সোমাই গ'লোঁ তাত সোমাই মেলি মই ট্ৰাই কৰি থাকোঁ নহয় 7 years মই প্ৰাইভেটত কৰিলোঁ ছাৰ প্ৰাইভেট স্কুলত টিচিং কৰিব ষ্টাৰ্ট কৰি দিলোঁ মাষ্টৰগিৰি কৰিছা মাষ্টৰগিৰি কৰিছোঁ তথাপি কি কৰিম মাষ্টৰগিৰি কৰি মেলি ভাইটিবিলাকক কিবা এটা পঢ়াম বুলি এটলিষ্ট মই এভৰি মোৰ ভাইটিবিলাক চবে হায়াৰ ছেকেণ্ডেৰীলৈকে পাছ হৈছে তাত ছাৰ চব ভাইটি তাৰপাছত মই এফৰ্ড কৰিব লাগিব মাজত এটা প্ৰব্লেম মোৰ দেউতা ঢুকাই গৈছে যেতিয়া দেউতা ঢুকাৰ পৰা আৰু মানে আমাৰ ঘৰত মানে টোটেলি চবেই মানে দুখিত আমি আজি মই ইমানেই দুখিত আছোঁ যেতিয়া মই ৰেজাল্ট পালোঁ তেতিয়া মই চকু পানী উঠি দেউতাৰ নামৰ পৰা মই বহুত কান্দিলোঁ পাছত তাৰ পৰা নটিচ এটা আহিছে মোবাইলত নটিচ আহিলে যে গুগলত চাৰ্চ কৰি এবাৰ আণ্ডাৰত চাৰ্চ কৰি চাইছিলে আমুক কালিয়ে ৰেজাল্টটো দিব 11:30 গোটেই ৰাতি মই দাদাক কৈছোঁ যে দাদা কালি ৰেজাল্টটো দিব ছাডেনলি দাদাই গম পালে আমি ঘৰে ঘৰে মানে ফেমিলি প্ৰেয়াৰ কৰিছোঁ তাতে দাদাও মানে তাতে কিবা কৰি দিলে যে মোৰ নামতো বিশ্বাস কৰিলোঁ গোটেই গাঁৱৰ মানুহে হোৱা নাই চবেই প্ৰে মোৰ কাৰণে কৰি আছে যে কালি ৰেজাল্টটো কি হ'ব গোটেই ৰাতি মই টোপনি নাই ফটককৈ দাদাই ৰাতি টোপনি 4টা তলত টোপনি আহি গৈছে দাদা আহি গৈছে 5টা বাজি মোৰ ৰুমত ভাইটি উঠ অলপ প্ৰে কৰিম চিধা আৰু প্ৰেয়াৰ ওচৰত গ'লোঁ চবে প্ৰে কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ তাতো এনেকুৱা মন দুখ যে প্ৰে কৰিছোঁ তাত চবে প্ৰে কৰি মেলি একদম মানে চবে শান্তি আৰু কি হ'ব যে 11:30 কেতিয়া হ'ব শুই আছোঁ সিফালে গৈ আছোঁ সিফালে 11:30 কেতিয়া হ'ব ছাডেনলি যেতিয়া 11:30 হ'লে আমাৰ ইয়াত নেটৱৰ্কৰ ইছ্যু আছে সেই বাম্বু ফালে গাৰ্ডেন ফালে গৈছোঁ মই ৰোল নম্বৰটো মোক ৰঙা পেনেৰে লিখি মেলি কাগজত লৈ গৈছোঁ যে আজি এইটো সেই বাম্বু ফালে গৈছোঁ বাঁহ গছত গৈছোঁ মই ৰোল নম্বৰটো মাৰি আছোঁ মোৰ এটা যুঁজু আছে ইয়াতে লাষ্ট ইয়াৰ 2 বছৰ আগতে সি মানে 3rd গ্ৰেডৰ 4th গ্ৰেডৰ চাকৰি পাইছে সি মোৰ পৰা বহুত ছাপোৰ্ট কৰে মানে সি কি কৰিলে মই যেতিয়া ৰোল নম্বৰ মাৰি আছোঁ সি কল কৰি দিলে কল কৰি দিয়ে আজাই you are selected in কি কয় দাউৰি আহিম একদম মানে দাদাবিলাকক চব হাপি লৈছোঁ মই আনন্দত মানে মোৰ চকু পানী পৰিছে চবে ইয়াৰ পৰা ঝাপ মাৰি ফুৰাই তাত কাম কৰিছে চবক মানে একদম তাতে গৈছোঁ তাতেও মানে হাপটি মাৰি ধৰিছোঁ এনেকুৱা কণ্ডিশ্যন ইমান যে আনন্দত মানে ফাৰ্ষ্ট টাইম এটা হিষ্ট্ৰীত এটা মই ডৰটো খুলিছোঁ আৰু এইটো এনেকুৱা মানে কণ্ডিশ্যন ইমান আনন্দ লাগিছে মানে থেংকছ গড ফৰ দিছ ছাকচেছ যেতিয়া ষ্টাটাছ লগাইছো ছাৰ নিচিনাকা মানুহ মোক কল কৰি আছে মেছেজ দি আছে অজয় কংগ্ৰেচুলেশ্যন মানে
চাকৰিৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে তাৰ মাজত বংলং গাঁৱৰ পৰা যিটো একদম পিছ পৰি থকা সৰু এখন গাঁও সেইখন গাঁৱৰ পৰা আজয়ৰ নাম আহিছে আজয়ৰ নাম অহাৰ লগে লগে তেওঁলোকে গীৰ্জাত প্ৰেয়াৰ ছাৰ্ভিচ কৰিছে মাছ প্ৰেয়াৰ ছাৰ্ভিচ কৰিছে গোটেই গাঁৱৰ ৰাইজে মিলি পাৰ্টি কৰিছে একদম গাঁৱৰ মানুহে গোটেই ওলাই আহিছে পৰিয়াল ওলাই আহিছে গোটেই গাঁৱৰ পৰিৱেশে বেলেগ মানে যিটো মই মানে ভাষাৰে মানে আপোনালোকক বুজাব নোৱাৰোঁ আজয় মোৰ লগত আছে গতিকে আজয়কে মই ক'ব বিচাৰিম যে প্ৰথমতে কংগ্ৰেচুলেশ্যন তুমি মানে ইমান ছাকচেছ হোৱাৰ কাৰণে আমাৰ দেনগাঁৱৰ নাম ৰচন কৰিলা আমাৰ শ্ৰীৰামপুৰৰ নাম ৰচন কৰিলা আমাৰ সমষ্টি যিটো মহামায়া সমষ্টিৰ নামটো কৰিলা গতিকে আজয় কেনেকুৱা অনুভৱ মানে তুমি কোন সময়ত তোমাৰ নামটো যেতিয়া তুমি টিভিত দেখিছা না মোবাইলত যেতিয়া তুমি ৰিজাল্টটো ওলাব তোমাৰ কেনেকুৱা মানে তুমি পাছ হম বা তোমাৰ নাম আহিব তেনেকুৱা এটা অনুভৱ হৈছিলে প্ৰথমতে মোৰ নাম অজয় কেৰকেটা মই বগলং গাঁৱৰ বাসিন্দা মই প্ৰথমতে কাৰ্বি লাইফক ধন্যবাদ দিব বিচাৰিছোঁ যে আজি ফাৰ্ষ্ট টাইম হিষ্ট্ৰীত যে আমাৰ গছ এটা মিডিয়া আহিছে সেইটো আমাৰ কাৰণে ডাঙৰ এটা মানে বহুত ভাগ্যৰ কথা মানে that is why I am very much happy today why because sir is present here and I would like to thank more for our sir actually it's our neighboring sir so I would like to thank for our sirs and cameraman and today we Sebastian Kiskota and today what to say I have no words to say today why because I'm so much happy and so much excited today why because this is the first time ever we have seen the job in our village since long years since 100 years our grandparents they have never seen the job of this village but today I have brought a big wonderful flower today in our village it blown today that means happy to share the news to everyone today for our society and all the nearby village and our Caribbean lands I would like to thank for everyone and especially I would like to thank this government of Assam which today Hemanta Biswa Sharma our chief minister of Assam who has given us a nikha badana without any money we the poor people we cannot afford money but today we don't give him 5 penny rupees single penny we without paying I got the job to this why it's very hurtful I'm very happy for sitting this opportunity I'm thankful to the BJP government and our Assam government বহুত ভাল কথা ক'লে কাৰণ এইটো কথাটো আমি উঠি মানে তেওঁলোকৰ দাদা তেওঁলোকৰ খুৰাহঁতৰ লগতো কথা পাতিছোঁ যে আগতে আমি গৰু বিচিব লাগে ঘৰ বাৰী বিচিব লাগে মাটি বিচিব লাগে তেতিয়াহে চাকৰি পায় কাৰণ কিমান পইচা দিব লাগে আজি লাখ টকা দিব লাগে একটা চাকৰিৰ কাৰণে এতিয়া সব বিনামূলীয়া ইমান দৰিদ্ৰ পৰিয়াল বংলং গাঁৱৰ নিচিনা আজয় কেৰকেটা তেওঁতো যদি 10 লাখ টকা দিবলগীয়া হ'লে তো তেওঁতে ক'ৰ পৰা দিলে হয় গতিকে 1 টকা নিদিয়াকে তেওঁ যে আজি অসম যেটো পুলিচ ৰিক্ৰুটমেন্টৰ তেওঁৰ নামটো লাইছে গতিকে কেনেকুৱা তুমি ইয়াৰ কাৰণে প্ৰিপাৰেচন কৰিছিলা সৰ ইয়াৰ কাৰণে মই বহুত লম্বা প্ৰিপাৰেচন কৰিছিলো একচুয়ালি নোৱাৰিলো আকৌ আৰ্মি গৈছো তাতে মানে মই ৰানিংৰ সিলেকশন নহল প্ৰেক্টিস নাই স্যাৰ সময় নাপাও পাছত মই কি কৈছো ডিএলএড কমপ্লিট কৰিছো তাত ডিএলএড কমপ্লিট কৰি মই টেট পৰীক্ষা দিলো স্যাৰ আচ্ছা দুবাৰ টেট পৰীক্ষা দিলো তথাপি মই সক্ষম হোৱা নাছিল সাকসেসফুল হোৱা নাই এবাৰ ভাবিলো যে টিৰোটিলা আৰ্মি দিম তেজপুৰ গৈছো তেজপুৰ গৈ টিৰোটিলা আৰ্মি তাত একেবাৰে গুৰু ছাগলীৰ নিচিনা দৌৰাইছে মাক একেবাৰে ঠিক কয় 700 পৰা মানে 4-5জন সিলেক্ট কৰে তাতো মই পাই গৈছিলো 700 একবাৰতে একদম গুৰু ছাগলী পথাৰত দিছে গোটেই একদম ধুঙা বুৰা একদম বেমাৰে পাই গৈছে সিলেকশন অকমান কাটে সিলেকশন পাছত ভাবিছো ইটো নহব স্কুলটো মই 7 বছৰ চলাই মিলি নহব মোৰ ফিউচাৰটো ইটো লাষ্ট এজ আছিল চালিটো লাষ্ট এজ স্কুলৰ মাজতে মই পুলিচত দিছিলো 1 মাৰ্ক কাৰণে পোৱা নাই 2021 মানত 1 মাৰ্ক কাৰণে মোৰ কাৰণে আসাম ৰিক্ৰুটমেন্টে মোৰ ৰিজেক্ট কৰি দিছে পাছত ভাবিছো মোৰ এবিলিটি তো আছে I will try I can do that and actually my father's dream was to become me in a defense job defense যেটা মানে মই দেশৰ কাৰণে কাম কৰিবলৈ মোৰ দেউতাই মোক মানে বহুত যাচিছিল এতিয়া আমাৰ ৰাইজে হাতে তাকক মই দেশৰ কাৰণে কাম কৰিম
এইটো বিচাৰিছিলোঁ মানে পাছত কি হ'ল সেইটোৰ পৰা মই ভাবিছোঁ স্কুলত নহ'ব মই চিধা ঘৰত থাকি অলপ প্ৰেক্টিচ ভালকৈ কৰিম ছাৰ তেতিয়া মই স্কুল এৰি মেলি মোক নেৰে তাত পৰা তথাপি মই চুপচাপ কিবা এটা ঠকাই মেলি আহি গৈছোঁ স্কুল নগৰৰ পৰা আহি গৈছোঁ ঘৰত আহি মেলি মই কি কৰিছোঁ ছাৰ এটা ছেটআপ বনাইছোঁ মই কেনেকুৱা ধৰণৰ মানে ছেটআপটো এনেকুৱা বনাইছোঁ এটা ৰুটিন বনাইছোঁ এটা ৰুটিন বনাই মেলি মই কি কৰিছোঁ যে মৰ্ণিং ইভিনিং মই ডেইলি ৱাৰ্ম আপ কৰিব যাব লাগিব ফিল্ডত আমাৰ গাঁৱতে ফিল্ড নাই ছাৰ বামপথাৰ ফিল্ডত যাওঁ ৰাতিপুৱা মই ডেইলি এৰ্লি মৰ্ণিং যাওঁ ইভিনিং সদায় ইভিনিঙত যাওঁ 11 মাহ কণ্টিনিউৱাছলি 11 মাহ না বৰষুণ ভয় খাইছোঁ না ৰ'দ ভয় খাইছোঁ না একো ভয় খোৱা নাই একদম প্ৰেক্টিছ এণ্ড প্ৰেক্টিছ 11 মাহ নন ষ্টপ উইদাউট এনি একদিন ষ্টপ কৰা নাছিল মই ডেইলি গৈ থাকোঁ ডেইলি গৈ মানুহে মোক হাঁহি হৈছে কিয় অজনী ইমান কিয় ফিল্ডতে যেতিয়া চাওঁ ফিল্ডতে দেখা পাওঁ তেতিয়া মই 12টা বাজি ৰ'দতো তাত দৌৰি থাকোঁ কি কোৱা ৰাস্তাত অহা যোৱা মানুহে মই হাঁহি চাওঁ যে অজনী কিয় এনেকুৱা কৰি থাকিব পাওঁ ক্ষীণমিন হৈ গৈছে তথাপি মই নেৰোঁ মানে মই এম্বিশ্যনটো পূৰা হ'ব লাগে মই দেউতাৰ সপোনটো হ'ব লাগে আৰু মই এইটো লাষ্ট এইজ আছিলে মই যে যি হ'ব দিমেই আৰু মই এনেকুৱা পাছত কি হৈছে আৰু এতিয়া বস্তুটো ৰিকমেণ্ড ওচৰত আহি গ'ল ছাডেনলি মোৰ কি হৈছে কঁকাল বেয়া হৈ গৈছে কি কয় লং জাম্প মই পুৰা এক্সেলেণ্ট মাৰি গৈছোঁ তাৰপিছত লং জাম্প মাৰোঁতে মোৰ কঁকালটো বেয়া হৈ গ'ল বহুত প্ৰব্লেমত আছিলোঁ এতিয়া বাইদেউ থাকে যোৰহাটত চিধা মোক মাতিলে যোৰহাটত চিধা গৈ মেলি মই তাতে ডক্টৰ দেখালোঁ কঁকালৰ কিবা কিবি কৰি মেলি ভাল বনাই দিছোঁ আহি মেলি আৰু প্ৰেক্টিছত লাগি গৈছোঁ এতিয়া এক সপ্তাহ আছে ছাৰ এক সপ্তাহ থকা অৱস্থাত এটা কণ্ডিশ্যন হৈ গ'ল মোৰ চকু বেয়া হৈ গৈছে চবফালে বাধা হৈ গৈছে মোৰ এতিয়া চকু বেয়া হৈ যোৱাৰ কাৰণে মই এতিয়া কি কৰিম মোক একদম টেনশ্যন কান্দি আছোঁ মই আমি যিমান প্ৰেক্টিছ কৰিছোঁ ল'ৰা ছোৱালী তাত চবেই কৈছোঁ অজয়টো এটা কাম কৰোঁ চিধা নাগৰ গুচি যাওঁ চিধা আমাৰ টকা পইচাটো নাই ধাৰ চাৰ কৰিলেও নাগৰ গুচি গৈছোঁ তেতিয়া নাগৰ ডক্টৰ চিধা দেখাইছোঁ ডক্টৰ চিধা মোক মানা কৰিছে আপুনি যাব নালাগে আপোনাৰ চকুটো অকণমান কাম কৰা নাই ইমান ডিষ্টেঞ্চ আমি এতিয়া মেডিকেলতে চেকআপ কৰিব গৈছে মই অকণমান চাব পৰা নাই এতিয়া ওৱান আই যদি ক্ল'জ কৰি দিয়ে মই ABCD আলফাবেটটো পঢ়িব নোৱাৰিছোঁ এনেকুৱা হৈ গৈছে এনেকুৱা কণ্ডিশ্যন হৈছে তাৰমানে তুমি যে কণ্টিনিউ কষ্ট কৰি আছা ষ্টেমিনাৰ বিলাক একদম মানে গোটেই খোৱা ইমান মানে ভাল কমজুৰি হৈ গৈছে পাছত ডক্টৰে ক'লে আপুনি তুমি যাব নালাগে আমিতো এইবিলাক চেকআপ কৰি থাকোঁ না এতিয়া মই ডক্টৰক কৈছোঁ কান্দি দিলোঁ তাত মোৰ চকু পানী ওলাই গ'ল পাছত ডক্টৰে ক'লে যে মোক এটা গ্লাছ দিয়ক প্লিজ এসপ্তাহটো মই পিন্ধিব পাৰিম আৰু মই ডক্টৰে কৈছে যিমানেই দামী টেবলেট আছে মোক দিয়ক দামী টেবলেট দিলে চকু বেয়া হৈ যাব কৈছে কান্দি চাৰ্লেছক লৈ মেলি গৈছোঁ মোৰ দাদাক আহি মেলি মই একদম চিন্তা ফিল্ডত গৈছোঁ চবেই মোক কৈ আছে কি হ'ব মই কান্দি আছোঁ তথাপি মই হাৰ মানা নাই যি হ'ব ওপৰৱালা আছে মোৰ ওচৰত I will try one. Praise the Lord. চিধা মই নাই মোৰ ইমান এটা মানে মোৰ ফ্ৰাইডেটো বহুত এটা ভাল দিন হ'ল সেই ইণ্টাৰভিউটো মোৰ ফ্ৰাইডে পৰি গ'ল মই বহুত ধন্যবাদ প্ৰভু হৈছোঁ সদায় প্ৰে কৰি আছিলোঁ মই Praise the Lord. যি হ'ব আৰু মই ওপৰৱালাক নাম লৈ মেলি মোৰ বডি পুৰা ফিটনেছ কৰি চকুত অকণমান প্ৰব্লেম আছিল একদম তাত গৈ মেলি মোক কিবাটো পিন্ধাই দিলে 50 দৌৰিব দিছিলে তাৰ মাজতে মই লাষ্টত আছিলোঁ 50ৰ মাজৰ পৰা লাষ্টৰ লাইনত মোৰ পৰি গৈছোঁ ছাৰ এতিয়া কেমেৰাটো তাত ফ'কাছ কেমেৰা লগত থাকে লাষ্টত পৰি গৈছোঁ তাৰ পাছত কি হৈছে মোৰ এটাই মন যে কেনেকুৱা 49ক কেনেকুৱা ডিফিট কৰিম মই সেইটো এটা চিন্তা মই একদম মানে ষ্টাৰ্ট কৰি দিলোঁ ফাৰ্ষ্টত মই ডিফিট কৰিব পৰা নাই কওক মাৰি আছোঁ মই 3 চক্কৰত মই চবক ডিফিট কৰি দিছোঁ পাছত আৰু মোক কোনো নোৱাৰে আৰু ষ্টেমিনা মোৰ এনেকুৱা দৌৰিছে আৰু বহুত মানুহ তাত চোৱা মানুহ থাকে একদম পুৰা তালিয়া বজাইছে আৰু পুলিচবিলাকক পুৰা চবে তালিয়া বজাইছে ল'ৰাটো ইমান জোজ এনেকুৱা মাৰি মই লাষ্ট 11:30 সোমাইছোঁ 3200 মিটাৰটো 11:30 মানত সোমাই গৈছে তাতে মই বুট মাৰ্ক আহি গৈছে ইমান ভাল মাৰ্ক তেতিয়া লং জাম্পত মই তাৰ আগতে মোক চবে হেণ্ডচেক কৰিছে আৰু মোৰ নামটো মানে বহুত গাইছে আৰু তাত কষ্ট কৰিছে ল'ৰা এক বেলা ৰখাই দিলে তাত এতিয়া লং জাম্প মাৰিব লাগে এক বেলা তাত শুই আছোঁ ৰ'দত লাষ্টত কমজুৰি হৈ গৈছে তথাপি আমি এতিয়া লং জাম্প মাৰিব গ'লোঁ একেবাৰত এক্সেলেণ্ট চবে নোৱাৰে লং জাম্প কোনো নোৱাৰে চব পুৰি যায় 3বাৰহে ট্ৰাই কৰিব দিয়ে 3বাৰতে কোনো নোৱাৰে কিছুমানটো 16.5 মাৰিব লাগে তেতিয়া মই একেবাৰত এক্সেলেণ্ট মাৰিলোঁ চব তাত অফিচাৰবিলাকে তালিয়া লগাইছে এইটো ল'ৰা নিচিনা এতিয়া টাইমো বচাই দিলে 3বাৰ মাৰিব এবাৰটো তেতিয়া চিন আপ দিলে 14 মাৰিব লাগে মাৰি দিলোঁ চিন আপ মাৰি দিলে তাতো এক্সেলেণ্ট লং জাম্প এক্সেলেণ্ট সেইফালেও ভাল মাৰ্ক পাই গৈছে
এনেকা কৰি তেতিয়া মেডিকেল লাষ্টত মেডিকেলৰ মোৰ এটাই প্ৰব্লেম আছিলে মই ভাবিছোঁ তেতিয়া চকুৰ প্ৰব্লেম ভগৱানে কি সেইদিনাখন মোক দয়া কৰিছে মেডিকেল তলত ইভিনিং নিচিনা হৈ গ'ল মানে তেতিয়া ডক্টৰবিলাকতো অলপ আলচি হৈ গৈছে তাত পাছত মোক মেডিকেল ষ্টুডেণ্ট যে কৰিছে তেতিয়া মোক সেইটো পঢ়িব দিলে একদম দুটা চকুৰ দি পঢ়িব দিলে ছাৰ কি কিবা মানে ভাগ্য সেইদিনাখন কাষা পঢ়িব দিছে ইমান স্পীডত পঢ়ি দিছোঁ ডক্টৰ আচৰিত পাই গ'ল ইমান স্পীড পঢ়ি আছে সেলেক্টেড অ'কে অল ইমানে ছাৰ ইমান লাম্বাও নকৰিব সঁচাকে দেই প্ৰভু ঈশ্বৰৰ আশীৰ্বাদ আছে আৰু মা দেউতাৰ আশীৰ্বাদ আছে কাহিনীটো শুনি নিজৰে গা নোম থিয় হৈ গৈছে মানে এনেকুৱা মানে সঁচাকে ইমান পৰিস্থিতিৰ মাজত মা দেউতা ঢুকোৱাৰ পাছত তেওঁ কিমান পৰিশ্ৰম কৰি কিমান প্ৰাইভেট স্কুল পঢ়ি মানে নিজেও পঢ়ি আছিলে ল'ৰা ছোৱালীকো পঢ়াই আছিলে এফালে হেল্থৰ ইছ্যু এফালে কেনেকুৱা ইয়াত আহি 11 মাহ তেওঁ ট্ৰেইনিং কৰিছিলে বৰষুণে ৰ'দে মানে ইমান কষ্টৰ মাজত ইয়াৰ কাহিনী শুনি কেনেকুৱা এটা আচৰিত মানে ভগৱানৰ আশীৰ্বাদ হৈছে আৰু ভগৱান নহ'লেতো আৰু আমি পৃথিৱীৰ মানুহ আৰু একো নাই ন উশাহ নিশাহ লোৱাও তেওঁৰ ইচ্ছাৰ মতে তেওঁ ইচ্ছা নকৰিলেতো অজয় কোন মই কোন গতিকে সঁচাকৈ বহুত ভাল লাগিছে আৰু তুমি মানে যেতিয়া ৰিজাল্টটো যেতিয়া আউট হ'ব তুমি ক'ত চাইছিলা আৰু কিমান সময়ত তুমি মানে আৰু কাক তুমি প্ৰথম কৈছিলা যে ৰিজাল্টটো যেতিয়া আমাৰ ফিজিকেলৰ ৰেজাল্ট অহা আগত মই ভাবি আছিলোঁ যে আমি OBC বেকৱাৰ্ড কাষ্ট প্লাছ আমি টি ট্ৰাইব বুলি ধৰে আদিবাসী আমি আমাৰ কাৰণে মানে বহুত হাই মাৰ্ক লাগে ছাৰ সঁচা কথাটো ST হিলছ বা ST কাৰণে যিমান নালাগে তাকো আমাক ডাবুল লাগে আৰু আমি অসম চৰকাৰে ধন্যবাদ দিছোঁ যে 3% ৰিজাৰ্ভেশ্যন আছিলে আমাৰ টি ট্ৰাইবছ এইবাৰ 3% ৰিজাৰ্ভেশ্যন আছিলে মই ভাবিছিলোঁ মই ষ্টাডি প্ৰিপেৰেশ্যনত মই বহুত যেতিয়াৰ পৰা ফিজিকেল কৰিছোঁ তেতিয়াৰ পৰা বহুত হাৰ্ড লেবাৰ কৰিছোঁ মই বহুত পঢ়িছিলোঁ ছাৰ মই অনলাইন ক্লাছ কৰি লৈছিলোঁ পইচা দি মেলি অনলাইন ক্লাছ কৰে নহয় মোবাইলত ইউটিউবত তেনেকুৱা দি মেলি 1000 দি মেলি মানে 6 মাহ 7 মাহ কাৰণে অনলাইন ক্লাছ কৰিছিলোঁ ডেইলি মানে 5টা ক্লাছ মিছ নকৰিছিলোঁ ছাৰ ক্লাছটো সেইটো কৰিম আৰু নিজে কিতাপ কানি পঢ়ি থাকোঁ মানে জেনেৰেল নলেজ বহুত পঢ়িছিলোঁ তেনেকৈ কৰোঁতে ফিজিকেলত মই তেতিয়া ঘৰৰ পৰিৱেশটো আমাৰ গাঁৱৰ পৰিৱেশটো বহুত বেয়া ছাৰ এইটো কাৰণে মই ভাবিছোঁ ইয়াত পঢ়িলে নহ'ব মই গোলাঘাট গুচি গৈছোঁ তাত মোৰ এটা ভাইটি থাকে প্ৰফেচাৰ কৰে তাত প্ৰাইভেটত জন কিস্কু তাৰ লগত এটা ৰুমত থাকি মেলি মই ছাৰৰো হেল্প লৈছিলোঁ মই আৰু তাতে পঢ়ি লাষ্টত ফিজিকেলৰ কিবাটো মাৰ্কটো ওলাই গ'ল তেতিয়া মই ছিলেক্টেড ফৰ দ্য ৰিটাৰ্ণ এক্সাম তেতিয়া বহুত প্ৰিপেৰেশ্যন কৰিছোঁ সঁচা কথা কৈছোঁ 15 আৱাৰ্ছ 16 আৱাৰ্ছ পঢ়ি আছিলোঁ মই কি কোৱা 2-3টা লকে মই টোপনি নামাৰিছোঁ পঢ়িয়ে থাকোঁ ইমানে এটা মানে নিচা সোমাই গৈছে পঢ়াত মই খালি অলপ চাওঁ মানুহৰ মই মোবাইলত কথা চথা নাপাতো অলপ ভিডিঅ' যাহা নাচাওঁ অনলি ইউটিউব ডেট ইজ অনলি এডুকেশ্যন ইউটিউব সেইটোৱে মই ইউজ কৰি লাষ্টত মই মেথছ কাৰণে বহুত পঢ়াইছিলোঁ ছাৰ এভৰি ডে আই ষ্টু প্ৰেক্টিছ 5 আৱাৰ্ছ মেথছ Really? Actually, I'm very much more in the maths there. Okay. So daily I used to practice at 5 hours. 5 ঘন্টা পঢ়িছিলোঁ আৰু জেনেৰেল যিমান মানে অসমৰ যিমান মানে ৱৰ্ল্ডৰ জেনেৰেল নলেজ টোটেলি কেপচাৰ কৰি লৈছিলোঁ ভাবিছোঁ মানে অসম চৰকাৰে য'তেই পৰা কুৱেশ্যন কাটি মই দিমেই এইবাৰ কালি একদম ফালি দিম বাপেকে এডমিট কাৰ্ড আহিছে যে লাষ্টত এডমিট কাৰ্ড আহিছে যে মোৰ গুৱাহাটী আৰু এনেকৈ এটা ভাগ্য মোৰ এনেকৈ এটা ভাগ্য সিদিনাখন ফ্ৰাইডে নিচিনা হৈ গ'ল ছানডে আছিলে সিদিনাখন এক্সাম আৰু এনেকৈ পৰি গ'ল যে ডন বস্কো ইউনিভাৰ্চিটিত মোৰ এক্সাম আছে ডন বস্কো ইউনিভাৰ্চিটি তাতে হৈছে এক্সামটো তাতে গৈছিলোঁ আৰু সেইদিনাখন ইমান লাকি নিজৰ ঘৰে মই ৰাতি লগৰ এজন লৈ মেলি ৰবেৰ্ট বুলি লগৰ এজন আছে যোৰহাটত তাকে লৈ মেলি মই গুচি গৈছোঁ তাত ডন বস্কোত এদিন থাকিছোঁ আৰু ইউনিভাৰ্চিটিত ৰাতিপুৱাই ফাদাৰে মোক টকাও দিছে কি কয় টকাও দিলে যে ফাদাৰৰ নামটো ইমান ভালকৈ চিনি নাপাওঁ মই পাৰিছে মই মানে অলপ নিজৰ বুলি টকাও দিছে তাতে থাকিবও দিলে আৰু ক'লে যে ৰিপিটো অৰ্ডাৰ কৰি দিলে মোক যে ইয়াত উঠিম দে গুচি যা এক্সামটো ভালকৈ দিবা আৰু মোৰ তাত কিবা উঠাই দিছে তাতে গৈ মেলি চাইছোঁ ইমান ডাঙৰ ইউনিভাৰ্চিটি তাতে মই এক্সামত সোমাইছোঁ যেনেকা শান্তি যেনেকা পইচা নাছোঁ এই চব জানা পইচা চব জানা পইচা পুৰা মাৰি লাষ্টত 30+ কৰি দিলোঁ আৰু কাৰে
ক'ৰ পৰা চব তেনেকুৱা কণ্ডিশ্যন পঢ়ি পঢ়ি চলিও চবে ভাল হৈ গ'ল কলেজত চবে কৈছে যে কুৱেশ্যনটো ইমান হাৰ্ড কিন্তু মোৰ কাৰণে মোৰ যিমান লগৰী আছে চবে কৈছে কুৱেশ্যন ইমান হাৰ্ড বুলি কেনেকৈ কৈছে মোৰ কাৰণে ভালেই আছিলে কুৱেশ্যনটো পুৰা মাৰি আহিছে পুৰা জুবিনদাৰ নিচিনা হৈ গৈছে বহুত চিনাকি মানুহ আছিলে সেইবিলাক পাহৰি যোৱা মানুহ সেইদিনাখন মোক কংগ্ৰেচুলেশ্যন কৰিছিল মানে ইমানে ভাল পাইছোঁ আৰু আমাৰ আদিবাসী যিমানে আমাৰ লিডাৰবিলাকক চবে মোক এপ্ৰিচিয়েট কৰিছে আৰু বহুত মানে তাৰমানে গ্ৰুপত দিছে যে আমাৰ গাঁৱত এনেকৈ এটা দৰ্জা খুলিছে আনন্দিত বহুত আছে একদম গৌৰৱ আৰু খালি মোৰ গাঁৱৰ কাৰণে কাম কৰা নাই যে নিজৰ কাৰণে অকলে নহয় চব গোটেই গাঁৱৰ কাৰণে বা আমাৰ ছ'চাইটিকে আমাৰ ফেমিলিক চবৰ কাৰণে মই কি কৰি আছোঁ সেইকাৰণে মই এটাই মানে ফাৰ্ষ্ট চেলাৰী মোৰ মা দেউতাৰ নামৰ পৰা মই গীৰ্জাঘৰত ডনেট মই ৰাইজক স্বাভাৱিক কথা কাৰণ প্ৰভু যীশুৱে তোমাক ৰাস্তাটো দেখাইছে তাৰপিছত আৰু মই এটা কথা ক'ম যে যিমান মোৰ ল'ৰা ছোৱালী এতিয়া উঠি অহা ল'ৰা ছোৱালীক মই এটা ইনস্পিৰেশ্যন বনি গৈছোঁ আৰু সিহঁতক কিবা এটা ডাইৰেকশ্যন দিয়ে থাকিম মই নমৰালৈকে কিবা এটা সিহঁতক মানে ভাল ৰাস্তা দেখাই দিম আজয়ে কৈছে যে দৰ্জাখন খুলি দিছে এইখন বংলং গাঁৱৰ দৰ্জাটো খুলি দিছে গতিকে কাৰ্বি আংলং লাইফ ফালৰ পৰা মই মোৰ ফালৰ পৰা এটা ছাজেশ্যন কাৰণ মই মানে কি আৰু তুমি যেতিয়া তোমাৰ চেলাৰী হ'ব যেতিয়া তোমাৰ স্কেলবিলাক লাগি যাব তোমালোকৰ তুমি গাঁৱত ট্ৰেক্টৰ আছে নাই ডাঙৰ ট্ৰেক্টৰ এইবাৰ এটা ছেকেণ্ড হেণ্ড লৈ আছে বহুত কষ্টত দি চলি আছে ট্ৰেক্টৰ নাই এইবাৰ এটা ছেকেণ্ড হেণ্ড লৈ আছে গাঁৱত গোটেই গাঁৱৰ মানে একদম বহুত বেলেগ গাঁৱৰ পৰা ট্ৰেক্টৰ মানে কিবা বহুত কষ্ট হৈছে তুমি ভাল ট্ৰেক্টৰ ডাঙৰ ট্ৰেক্টৰ লৈ আহিবা মেচি ফাৰ্গুছন কিবা এটা ডাঙৰ ট্ৰেক্টৰ লৈ ট্ৰেক্টৰটো আহিলে মানে কি তোমাৰো হৈ যাব পৰিয়ালৰ হৈ যাব গোটেই গাঁৱৰ কাৰণেও হৈ যাব হয়নে নহয় কোনোবা 1 টকা 2 টকা দিব পাৰিছে কোনোবা দিব পৰা দুখীয়া মানুহকো তুমি চাই দিলা তুমিতো নিজে গৈ এইটো কৰিব নোৱাৰিব কিন্তু তোমাৰ ট্ৰেক্টৰটো কাম কৰিব হয়নে নহয় আৰু সেইবিলাকে তুমি বহুত ডাঙৰ কথা কৈছে যে প্ৰথম চেলাৰীটো আমাৰ প্ৰভু যীশুৰ নামত গীৰ্জাত মানে দান দিব বহুত ডাঙৰ কথা কৈছে কাৰণ প্ৰভু যীশু নহ'লেতো আমি কোনো মানুহ একো নাই আৰু পৃথিৱীত গতিকে আমি বহুত ভাল লাগিছে তেওঁৰ কাহিনীটো শুনি এটা প্ৰেৰণা নিচিনা আমি চবেই ল'ব লাগিব কাৰণ বহুত মানে তেওঁ পৰিশ্ৰম কৰিছে আৰু আমি আশা কৰোঁ আৰু ভগৱানলৈ প্ৰভু যীশুক আৰু প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁৰ আহি থকা দিনবিলাক যাতে ট্ৰেইনিংবিলাক হ'ব কামাণ্ডো ট্ৰেইনিং সহজ নহয় কাৰণ বৰষুণ হ'ব বোকা হ'ব কিবা হ'ব আৰু হাজাৰ হাজাৰ ল'ৰা ছোৱালীবিলাক থাকিব ছোৱালীবিলাকো ট্ৰেইনিং দিব ল'ৰাবিলাকো ট্ৰেইনিং দিব তেওঁৰ নিজৰ স্বাস্থ্যও চাব লাগিব আৰু ডেইলি মানে আপেল একটা হ'লেও খাব লাগিব আৰু পানী ভাল পানী লাগিব যাহা তাহা দংকলৰ পানী খালেও নহ'ব তেওঁৰ স্বাস্থ্যও চাব লাগিব আৰু 6 মাহ 8 মাহ তেনেকৈ ট্ৰেইনিং হ'ব 9 মান্থ ট্ৰেইনিং হ'ব আৰু ভাল জোতা লাগিব স্পৰ্টিং লাগিব পেন লাগিব কিবা কিবি ঢেৰ লাগিব গতিকে এইখিনি হোৱাৰ কাৰণে যিটো তেওঁ আগবাঢ়ি যাব সেইটো কামনা আমি কৰিছোঁ আৰু তেওঁৰ পৰিয়ালটো তেওঁৰ গোটেই গাঁও আৰু গোটেই তেওঁলোকৰ সমাজ তেনেকৈ সদায় হাঁহিৰে ধেমালিৰে তেওঁলোকৰ জাতিটো তেওঁলোকৰ আগুৱাই যাওক হয় নে নহয় গতিকে বহুত ডাঙৰ কথা কৰিলে যে আমাৰ যিটো টি ট্ৰাইবৰ কাৰণে যিটো 3% ৰিজাৰ্ভেশ্যন দিছে চৰকাৰক তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰিছে আৰু আমি কাৰ্বি আংলং লাইফ ফালৰ পৰা আমি ধন্যবাদ দিব লাগিব চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেওঁৰ নেতৃত্বতে আজি ইমান দুখীয়া দৰিদ্ৰ পৰিয়ালবিলাকৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে এটা দৰ্জা খুলি দিছে গতিকে তেওঁকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজয়ক once again congratulations and thank you for talking to us